ঠিক আছে, অলৰেডি আমাৰ সময় হৈছে আৰু আজি আমাৰ মাজত এজন স্পেচিয়েল গেষ্ট আহি অলৰেডি উপস্থিত হৈছেহি। গতিকে মই দেৰি নকৰি অলৰেডি তেখেতৰো বহু সময় কথা পতাৰ পিছত আমি অকণমান টাইম পাইছোঁ। বিশেষ সময় ক্ষতি নকৰি আমি তেখেতক আমন্ত্ৰণ জনাব লৈছোঁ আমাৰ এই ডিজিটেল প্লেটফৰ্মলৈ। তেখেত আন কোনো নহয়, তেখেত হৈছে পংকজ ফুকন, নগাঁৱৰ হয়। তেখেত এজন নিউৰোলজিষ্ট, বাস্তু কনচালটেণ্ট হয়। আমি ডিজিটেলি এইখিনি কেনেকৈ কৰি আছোঁ সেইখিনিৰ বিষয়ে অকণমান ক'ব। তাৰ লগতে আজিৰ ডেটত আমাক সেই যোনটো তেখেতৰ নিচ আছে, যোনটো তেখেতৰ স্পেচিয়েলাইজ কেটেগৰীজত তেখেতে বিশেষত্ব তেখেত লৈ থৈছে, সেইটো আমাক কিয় আজিৰ ডেটত প্ৰয়োজনীয় সেইখিনিৰ বিষয়ে ক'ব। যিহেতু আমাৰ লগত কেইবাগৰাকীও সেই ছেইম ছেগমেণ্টত কাম কৰা কেইবাগৰাকীও আছে, হয় নহয়? ঠিক আছে, তো মই দেৰি নকৰি তেখেতক ৱেলকাম জনাইছোঁ আমাৰ ট্ৰান্সফৰ্মেটিভ ডিজিটেল হাবলৈ। নমস্কাৰ নমস্কাৰ। নমস্কাৰ। বহুত বহুত ধন্যবাদ নমস্কাৰ। প্ৰথমতে। হয়, নমস্কাৰ। অ'কে, আৰু বিশেষকৈ আপোনাৰ জিতুল নাথক বহুত ধন্যবাদ, বিশেষ এইখিনি সুবিধা দিয়াৰ কাৰণে। আৰু নিশ্চয়। অ'কে, হয় ছাৰ, আপোনাৰ জাৰ্ণিটোৰ বিষয়ে অকণমান কওক। প্ৰথমে আপোনাৰ ইন্ট্ৰডাকশ্যনটো অকণ অলৰেডি মই চমুকেহে দিছোঁ, বাকী আপুনি হয় খুব হয় সুন্দৰভাৱে আপোনাৰ ইন্ট্ৰডাকশ্যনটো দিয়ক। আৰু আমাৰ সকলোৰে হয়, আমাৰ ট্ৰান্সফৰ্মেটিভ ডিজিটেল হাবৰ যিহেতু অলৰেডি আমাৰ 60+ অলৰেডি মেম্বাৰ আজিৰ ডেটত আমাৰ পাৰ্টিচিপেণ্টহে ইয়াতে উপস্থিত আছে। সকলোৰে আপোনাৰ পৰা কিবা এটা নহয় কিবা এটা আজি লৈ যাব বুলি মই আশা ৰাখিছোঁ। আপোনাৰ হয় চমু ইন্ট্ৰডাকশ্যন আপুনি অকণ আৰম্ভ কৰক। হয়, হয়, ধন্যবাদ। মোৰ নাম হ'ল পংকজ ফুকন, আৰু অৰিজিনেলি মই কাকিৰে হয়, কিন্তু নগাঁৱতে বৰ্তমান আছো। লাষ্ট 10 year ধৰি নগাঁৱতে মানে আছো বৰ্তমান। আৰু 4 বছৰ ধৰি মই এইটো স্পেচিয়েল লাইনৰ লগত জড়িত। স্পেচিয়েলি বাস্তু আৰু নিউমাৰলজিটো ভালকে প্ৰেক্টিচ কৰি আছো। আৰু বাকী বহুতখিনি কৰা আছে বাৰু, কিন্তু সময়ৰ অভাৱত মানে বাকীবোৰ ফকাচটো অলপ কম হৈ আছে। কিন্তু নিউমাৰলজি আৰু বাস্তুটো ভালদৰে কৰি আছো বৰ্তমান। আৰু বৰ্তমান বহুত ভাল, এইটো চবেইটো গমেই পায় বাৰু, নিউমাৰলজিটো মেক্সিমামে দেখা পাই থাকে। আৰু ডিজিটেল প্লেটফৰ্ম অপেন কৰিলে আৰু নিউমাৰলজি বাস্তু এভেইলেবল বহুত, আৰু এতিয়া ছাৰ ইম্পৰ্টেঞ্চো এইকণতে আছে মই বহুত। এইকণতে অকণমান আপোনাক ৰখাব বিচাৰিছোঁ। যিহেতু আমাৰ মাজত হয়। অসমৰ বিভিন্ন জেগাৰ, আমি ইয়াতে কৈ থাকিলে হয়তো হুম, হুম। সময় লাগিব, অসমৰ বিভিন্ন জেগাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰে হয়তো আজি আমাৰ ইয়াত এছ'চিয়েটসকল আছে। তো হয় আমাৰ ব্যৱসায় ক্ষেত্ৰত যদি চাওঁ, যিহেতু আমি বিজনেছ অনাৰ হয় সকলো ইয়াতে, তো ব্যৱসায় ক্ষেত্ৰত আপোনাৰ এই ছিগমেণ্টটোৱে কেনেকৈ ধৰণৰ বেনিফিটেড কৰিব পাৰে? হয়, নিশ্চয়। বহুত ভালদৰে মানে একচুৱেলি নিজক যদি মানে প্ৰফেচনেলি আগুৱাই যাবৰ কাৰণে স্কিল এটাটো মানুহক লাগে আজিৰ দিনত। যদি এটা হাতত স্কিল এটা থাকে, আপোনাৰ একো চিন্তা কৰিব লগা নাথাকে। মানে কাৰোবাৰ চাকৰিলে আশা কৰি থাকিব লাগিব, বা বেলেগ কাৰোবাৰ মুখলৈ চাই থাকিব, তেনেকুৱা নহয়। স্কিল বহুত ইম্পৰ্টেণ্ট। আৰু এতিয়া বৰ্তমান সময়ত মানে এই এই প্ৰফেচনটো, আৰু মই যিটো লাইনত আছো, বহুত ইম্পৰ্টেণ্ট হয়। আৰু যিকোনো এটা কাম আগুৱাই যাবৰ কাৰণে নিউমাৰলজি আজিকালি বেছিকে ফ'ল' কৰে চবে। মেইনলি ষ্টুডেন্ট এজনে যদি কোনোবাই চিলেক্ট কৰিব পৰা নাই এটা ষ্ট্ৰীম, কোনটোত যাব, আৰ্টছ, কমাৰ্চ, চায়েন্স, বা কোনটো প্ৰফেচন তেওঁৰ কাৰণে একচুৱেল হয়, সেই বস্তুখিনিও চাবৰ কাৰণে নিউমাৰলজিটো বহুত ইম্পৰ্টেণ্ট। আৰু বাকী বাস্তুটো থাকে, বাস্তুৰ এফেক্ট 99% থাকে। আপোনাৰ ঘৰ এখনত যদি চব কাৰেক্ট হৈ আছে, আপুনি কষ্ট কৰি গৈ আছে, যিমানখিনি কৰিব লগা আছে নিজৰ ফালে পৰা এফৰ্ট দি আছে, তাৰপিছতো ক'ৰবাত নহয় ক'ৰবাত যদি আপোনাৰ ৰৈ গৈ আছে, তাতো আপোনাৰ বাস্তু ইফেক্ট থাকিব পাৰে। তেনেকে এই লাইনটো খুব বেছি যোনে মানে বুজি পায়। আৰু মেইন হ'ল বিলিফটো, ট্ৰাষ্টটো থাকিব লাগিব। আৰু এটা সময়ত মই নিজেও এই লাইনটোৰ লগত জড়িত নাছিলোৱে। আৰু সঁচা কথা ক'বলৈ গ'লে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে মই লাইনটোত আহিছিলো। মানে ডিজিটেলি মই এই লাইনটোক বিলিভ কৰিবলৈ লৈছিলো, বা যিজন মেণ্টৰ লগ পালো, সেই তেওঁকো লগ পালো এই ডিজিটেল প্লেটফৰ্মৰ যোগেদিয়ে। গতিকে প্ৰথম কথা হ'ল যে এই লাইনটোত তাৰমানে আপুনি প্ৰফেচনেলি যদি আপোনাক কৰি যাব বিচাৰে, আগুৱাই যাব বিচাৰে, তেতিয়াহ'লে ধুনীয়াকে আৰামত কৰিব পাৰে, এইটো লাইনত যাব পাৰে। নিজৰ খালি কনফিডেন্টটো থাকিব লাগিব, আৰু ট্ৰাষ্ট, বিলিভটোতো ইম্পৰ্টেণ্ট লাগিবই। আৰু লগতে ডিজিটেলি আপোনাৰ এই লাইনটোত মানে কাম কৰিবলৈ হ'লে আমাৰ ডিজিটেলি আগুৱাব লাগিব। যি কামেই নহওক, মাৰ্কেটিংটোতো বহুত ইম্পৰ্টেণ্ট আজিৰ দিনত। আৰু মাৰ্কেটিং বুলি ক'লে অফলাইন অনলাইন দুটা থাকে। এতিয়া অফলাইন মাৰ্কেটিঙত বা অফলাইন হিচাপত আপুনি একো কামেই কৰিব নোৱাৰে এতিয়া। কাৰণ যিকোনো বস্তু, এতিয়া আপুনি চাপ'জ কিবা বিজনেছ এটাত আছে, বেলেগ যিকোনো আৰু ক'ৰবাত যদি বেনাৰ এখন, পোষ্টাৰ এখন লগাই অফলাইন হিচাপত যদি মাৰ্কেটিং কৰিছে,
তেতিয়াহ'লে কি হয়, এটা পৰিসৰৰ মাজত থাকিব সেই বস্তুটো, যে যোনে সেইখিনি ভিতৰত দেখা পাব, তেওঁলোকে গম পাব যে আপুনি কি কৰি আছে বা আপুনি কিহৰ লগত জড়িত। আৰু ডিজিটেলি যদি আপুনি কিবা এটা কৰে, এটলিষ্ট পৰিসৰটো বহুত ডাঙৰ হৈ যায় আৰু শ্বেয়াৰ হ'ব, মানে মাউথ টু মাউথ যিটো মাৰ্কেটিং হয় সেইটো আহ, থাকে ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে। আৰু মই এই লাইনটোত বিলিভো কৰিছিলো সেই হিচাপতে যে ছচিয়েল মিডিয়াৰ জৰিয়তে ফাৰ্ষ্ট মানে এই লাইনটোত আহিছিলো বা বুজিবলৈ। এতিয়া যিকোনো বস্তু এটা মানুহে চাবলৈ হলে ফাৰ্ষ্ট ইউটিউব, ফেচবুক বা এই মানে ইনষ্টা, তাতে ফাৰ্ষ্ট আপোনাৰ ক্লিক কৰে। হয়, এইখিনিতে মই আপোনাক কুৱেশ্যন এটা কৰোঁ। আপুনি উম, ডিজিটেলি এইখিনি কিমান দিন সময় দিছিলে যাৰ কাৰণে আপোনাৰ ৰিজাল্ট আহিবলৈ ধৰিছিলে তাৰপিছত? মই হাৰ্ডলি 1 ইয়েৰো কমপ্লিট কৰা নাই, মই 7 মাহ মানত মই বহুতখিনি গ্ৰ' কৰিছো ডিজিটেলি। অ'কে, তাৰমানে বঢ়িয়া। ফাৰ্ষ্টটো ইনষ্টাগ্ৰাম, ফেচবুক এইখিনিয়ে আছিলে, তাৰ হয়, থ্ৰুৱেদি হয়। ফাৰ্ষ্ট শ্বেয়াৰ হৈছিলে। আৰু তাৰপিছত নিজে বুজিলো যে এইখিনি বস্তু কি হয়, নিজৰ যিখিনি ফ্ৰেণ্ড চাৰ্কুল আছে, ফ্ৰেণ্ড লিষ্টত থাকে, তেওঁলোকে অকল পায়। তাৰ পৰা যদি অকমান আগুৱাবলৈ লগা হয়, তেতিয়াহ'লে মেটা অলপ সহায় ল'ব লগা থাকে, বা এক্সট্ৰা বহুতখিনি আপুনিতো জানেই সেইখিনি হয়, 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 মোতকে হ'বলগীয়া। বেছি জানিব। গতিকে সেইখিনি সহায় ললে কি হয়, আপোনাৰ পৰিসৰটো বহুত বাঢ়ি যায়। তাৰমানে আপুনি কষ্ট কৰিব লগাটো ইমান নাথাকে। আৰু কাষ্টমাৰ ফাৰ্ষ্ট বেৰিয়াৰটো আমাৰ নাইকিয়া হৈ ষ্টাৰ্টিংটো যায়। হ'ল নাইকিয়া হৈ যায়, সেইটোৱে। আৰু ষ্টাৰ্টিংটোতো হ'ল আপোনাৰ যিখিনি আছে বৰ্তমান, ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, এইকেইটাতো লাগিবই বাৰু, সেইখিনি থ্ৰুৱেদি ষ্টাৰ্ট কৰিব লাগিব। আৰু অ'কে, আমাৰ ট্ৰান্সফৰ্ম টু ডিজিটেল হাবৰ ফালৰ হৈ আমাৰ এতিয়া অঞ্জু চৌধুৰী মেম আছে। তাৰ লগতে আমাৰ মাজত আছে আৰু নীলাক্ষী বৰা মেম আছে। এখেতসকলেও ছেম কেটেগৰীৰ হয়, ছেম নিচৰ হয়। আহ, আমাৰ গ্ৰুপৰ ফালৰ পৰা তেখেতক যদি কুৱেশ্যন সুধিব যায়, যিহেতু মই সেইটো বিষয়ত স্পেচিয়েলাইজ নহয়, আপোনালোক হয়, গতিকে আমাৰ ফালৰ পৰা যদি দুই এটা তেখেতক কিবা সুধিব লগা আছে, আপোনালোকে অকমান সুধিবও পাৰে, বা যদি কিবা আপোনালোকে তেনেকুৱা কিবা ভাবিছে অকমান তেখেতৰ লগত শ্বেয়াৰ কৰিব পাৰে। হেল্ল', নমস্কাৰ হয়, ছাৰ। হয়, নমস্কাৰ। মানে মই জাষ্ট ষ্টাৰ্ট কৰিছোঁহে ভিডিঅ' দিবলৈ। মই বাছটো কোৰ্চ এটা কৰিলোঁ, এডভান্স কোৰ্চ এটা। আৰু হয়, সেইখিনি মানে কেনেকুৱা ভিডিঅ' দি মানে ৰেচপন্সখিনি ভালকে পোৱা যায়, মানে প্ৰেক্টিকেলি মানে কিবা কাম পোৱা যায়, মানে প্ৰেক্টিকেল কামৰ কথা কৈছোঁ। এনেইতো আপোনাৰ দিয়াৰ লগে লগে এতিয়া ছাজেশ্যন বিচাৰিছে, চব ফ্ৰেণ্ড চাৰ্কলে আহিছে, কাৰণ ফেচবুকে বেছি ৰেচপন্স দিয়ে। যদিও হয়, ইউটিউবত চাইছোঁ, তেওঁলোকৰ কোনো কমেণ্ট নাথাকে, মানে এতিয়া জাষ্ট ভিউহে পাইছোঁ। কিন্তু ইয়াত আপোনাৰ কমেণ্টটো পাইছোঁ বা হেৰি পাই, তেওঁলোকে ফ্ৰীতে বিচাৰে বা যি হওক আৰু, মানে সেইখিনিতো দিবই লাগিব, ছাৰ্ভিচ দিয়াও হৈছে, অলপ অলপ ষ্টাৰ্ট কৰিছোঁ। কিন্তু মানে বস্তুটো কমাৰ্চিয়েলি কেতিয়াৰ পৰা, মানে কোনখিনি বা কিমান দিন এই মানে কৰিলে, বা প্ৰেক্টিকেলি ফিল্ডত চাইটত গৈ কৰিলে কেতিয়া ৰেচপন্স বেছি পোৱা যায় মানে। মানে ডাইৰেক্ট মানে যদি সুধিব বিচাৰিছে তেখেতে হয়, কেতিয়াৰ হয়, পৰা কাষ্টমাৰ পাম, সেইটোৱে নহয় জানো? বুজিছো। হয়, 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 হয়। এইটো মানে কি হয়, প্ৰফেচন কেইটাৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া বাছটো বস্তুটো কি হয়, নিউমাৰলজিৰ লগত নিমিলে। নিউমাৰলজিটো আপোনাৰ অনলাইনতে বহুতখিনি হৈ যায়। আৰু বাছটোত অকমান মানে কি হয়, নিজে ভিজিট কৰিব লগা থাকে প্ৰফেচনেলি কৰিবলৈ হলে, একজেক্টলি। আৰু প্ৰথম কথা হ'ল ৰিলচ বা এইখিনি কৰিবই লাগিব। যিখিনি আছে একদম চিম্পুল, যিখিনি টপিক থাকে, চাপ'জ আপোনাৰ নৰ্থ ইষ্টত প্ৰব্লেম উম, থাকিব পাৰে, নৰ্থ ইষ্টত প্ৰব্লেম হলে কি কি ইছ্যু হ'ব পাৰে, হয়, তেনেকুৱা তাত ধৰণৰ মানে অকমান হয়, তাত মানে এটা লিমিটেডে ক'ব পৰা যায়, মানে যে কুৱেশ্যন লিমিটেড এনচাৰ। ক'ব লাগিব, হয়। হয়, হয়, নহ'লে চব ৰেমিডি যদি খিনি কৰি কমপ্লিট দিওঁ দি এটা, দিব নোৱাৰিব। হয়, হয়, উম। ডেফিনেট। কিন্তু মানে প্ৰেক্টিকেল চাইট এটা হ'লেও, মানে মেকিং কৰি হ'লেও দেখাব লাগিব নেকি, মানে সেইটো সুধিছোঁ। প্ৰেক্টিকেলি এইটো কৰিব পাৰে, একচুৱেলি ফেমিলি মেম্বাৰ খিনিৰ ভিতৰত কৰিব। ফাৰ্ষ্ট আপোনাৰ নিজৰ ঘৰৰ উম, বা ফেমিলি বা ফ্ৰেণ্ড চাৰ্কুল, লগৰ যিবোৰ আছে, হয়, হয়, তাতে আপুনি তেওঁলোকৰ লগত কন্টেক্ট কৰি পেলাই গৈ প্ৰফেচনেলি, ধৰি লওক আপুনি ফাৰ্ষ্ট চেণ্টাৰটোত গৈ পেলাই আপোনাৰ যিটো বাস্তু চক্ৰটো কৰি পেলাই ডাইৰেকচন কেইটা হয়, কেনেকে চাইছে, সেই ডেফিনেট। বস্তুটো অকমান দেখাই দিলে, বা ডাইৰেকচন খিনি তেওঁলোকক তেনেকে দেখালেও ইমান বুজি নাপাব। উম, কিন্তু প্ৰেক্টিকেলি যে আপুনি কৰিছে, সেই বস্তুটো তেতিয়া ফকাচত আহিব। হয়, হয়, গতিকে ফাৰ্ষ্ট আপুনি তেনেকে এন্ট্ৰেন্সত গৈ পেলাই কেনেকে আপোনাৰ ফাৰ্ষ্ট ৰেফাৰেন্স ৱালখনত লৈ পেলাই কেনেকে আপোনাৰ ডিগ্ৰীটো চেক কৰিব লাগে, আপুনি হয়, হয়, কৰিছে যেতিয়া গম পাবই। ডিগ্ৰীটো চেক কৰি প্ৰফেচনেলি মানে সেই বস্তুখিনি, আৰু তেওঁলোকৰ লগত ফাৰ্ষ্ট ধৰি লওক আপোনাৰ সন্মুখত ৰাখি পেলাই তেওঁলোকৰ হয়, প্ৰব্লেম খিনি কি সুধিব। ক্লায়েণ্টৰ প্ৰব্লেম এটা সুধি। প্ৰব্লেম খিনি সুধিব যে মোৰ অপৰচুনিটি নাই, কোনোবাই যদি হয়, কৈছে যে মোৰো খুব পেটৰ প্ৰব্লেম হৈ আছে, হয়, চিম্পুল হয় তেনেকুৱা। সেই কোৱেশ্যন কেইটা কৰি তেওঁলোকক লাগিলে আগতে আপুনি কৰি ৰাখিব, হয়, হয়, কৰি ৰাখিব পাৰে যে আপোনাৰ এইকেইটা প্ৰব্লেম আছে যদি ক'ব পাৰে। এতিয়া উম, আপুনি
সেই বস্তুটো ফকাচটো দি দিব যে নৰ্থ ইষ্টত আপোনাৰ তেতিয়াহ'লে ইছ্যু আছে। যদি অপৰচুনিটি নাই, নৰ্থ ইষ্টত ইছ্যু আছে, তে আপুনি নৰ্থ ইষ্টত কি আছে চেক কৰিলে অকমান তেনেকুৱা ধৰণৰ শ্বৰ্ট কাট কৰি পেলাই ঠিক তেনেকে কৰিব। মানে ফাৰ্ষ্ট ফেমিলি মেম্বাৰ আৰু ফ্ৰেণ্ড চাৰ্কল ক্ল'জ তেনেকুৱা ওচৰত উম, তেনেধৰণে ষ্টাৰ্ট কৰি দিয়ক। আৰু চিম্পুল কিছুমান ৰেমেডি থাকে, সেইবোৰ অকমান দি থাকিব। যেনেকে ধৰি সেইবিলাক লওক ঠিক আপোনাৰ কৰা হয়। টয়লেটত আপোনাৰ নিমখ ৰাখিব দিলে, ডেফিনেটলি সেইখিনি বস্তু তেনেকুৱা সেইটোতো সৰু সৰু কণ্টিনিউৱাছ ৰেমেডি হয়। প্ৰচেছত হৈয়ে থাকিব সেইটো হয় হয় তেনেকুৱা খিনি কৰি দিব। প্ৰেক্টিকেলি মানে যে মই আই এম স্কিল পাৰ্চন মানে মই কৰিব পাৰো বা কৰি আছো সেইটো মানে শ্ব' হয় হয় কৰিলেতো কৰিবই লাগিব ফাৰ্ষ্ট ভিডিঅ'টো। কৰিব লাগিব। এইটো আপুনি ফিডবেক দিয়াব, যি কেইজন ঘৰত গ'ল ফেমিলি মেম্বাৰটো থাকিবই, তেওঁলোকৰ ওচৰত গৈ পেলাই চেক কৰাৰ পিছত তেওঁলোকৰ পৰা এটা ফিডবেক এটা বিচাৰিব, মানে আপোনাৰ লিখিত হিচাপত ৰিটেন এটা ফিডবেক বিচাৰিব, আৰু সেই ফিডবেক বিলাকো শ্বেয়াৰ কৰিব। বহুত ঠিক হেল্প কৰে তেতিয়া, ট্ৰাষ্টটো হয় বাঢ়ি যায় তাৰমানে আপোনাৰ। হয় হয় তেতিয়া ফিডবেকবোৰ শ্বেয়াৰ কৰিব অলপমান সময় লাগে, আৰু হয় ৰেগুলাৰ হয় হিচাপত আপুনি শ্বৰ্টকাট কিছুমান দি থাকিব, আৰু সেই ফিডবেক বিলাক শ্বেয়াৰ কৰি থাকিব। যদি আপোনাৰ যদি পচিবল হয় আপোনাৰ তেওঁলোকৰ পৰা লাইভ লাইভ ফিডবেকো ল'ব পাৰে। ফ্ৰেণ্ড চাৰ্কল কেইজনক বা ফেমিলি মেম্বাৰক তেনেকে আপুনি কৰি ৰাখিব পাৰে যে এইখিনি আপোনাৰ চল্ভ হৈছে বুলি, তেনেকুৱা ধৰণৰ। আৰু হ'বই বাৰু, কিন্তু যদি তেওঁলোকৰ অৰিজিনেলি প্ৰব্লেম আছে মানে তেতিয়াহ'লেতো মানে আপোনাৰ তেওঁলোকে ক্লায়েণ্টো হ'ব, জেনুইন ক্লায়েণ্টেই হ'ব, কিন্তু মানে ইমান হয় হয় ভিডিঅ'টো বনাবৰ কাৰণে এটা ইজি প্লেটফৰ্ম হ'ব। মানে সেইকেইটা হ'ল আমাৰ যোনটো চিষ্টেমত আছে টেষ্টিমনিয়েল ভিডিঅ'। অ'কে অ টেষ্টিমনিয়েল ভিডিঅ'বিলাক আমাক লাগে, কাৰণ সেইখিনি প্ৰুফ হিচাপে দেখাব পাৰে যে এইখিনি আপুনি কৰিছে, এইখিনি ইয়াৰ 100% ৰিজাল্ট আহিছে, সেইটো এটা প্ৰুফ হয়। ঠিক হয়। তেনেকে এই থেংক ইউ। যিবিলাক আমাৰ ক্লাছ টুৰ বা নিউমাৰলজি যিজন মেণ্টৰ, বাহিৰৰ যিকেইজন মেণ্টৰ থাকে, তেওঁলোকৰ এড বিলাক চাব। যেতিয়া আপোনাৰ কিবা এটা অপেন কৰাৰ সময়ত অলপ সময়ৰ কাৰণে তেওঁ এডবোৰ যে আহে, তাত এই কনচালটেশ্যনৰ এটা এটা কাট কৰি দিয়ে যে ক্লায়েণ্ট এজনে তেওঁৰ পৰা কেনেকুৱা ধৰণৰ ৰিজাল্ট পাইছে। বা হয় এজন হয় আছে তেওঁৰ মোবাইল নিউমাৰলজিৰ ওপৰত দিয়ে, তেওঁ খালি এটা বস্তু বহুত ফ'কাছ কৰি থাকে যে তেওঁৰ নিউমাৰলজি শিকাৰ পিছত চিম কাৰ্ডখন ভাঙি দিলে, সেই বস্তুটোত বহুত হয় দি থাকে তেওঁ। হয় হয় গতিকে দেখিছোঁ মানে এই বস্তুটো বিলিফটো তেনেকুৱা বাঢ়ি যায় তেনেকুৱা। সেই তেনেকুৱা কাট বিলাক ৰাখিব, ঠিক আছে। অংকিত সেইবোৰে বাট্টা। হেল্প কৰিব। হয় 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 অংকিত বৈদ্য, তেওঁ মানে বেছিভাগ সেই বস্তুতে কৰি থাকে যে মোৰ ক্লাছটো কৰাৰ পিছত চিম কাৰ্ডখন কাটি দিলে বুলি। উম, তাৰমানে মানুহে এনেকুৱা বিলিভ হৈছে ইমান মানে হেৰি হয়, হয়ো বাৰু, নোহোৱা নহয়, এইখিনি মই নিজেও পাইছো। মই উম, ফাৰ্ষ্ট মোবাইল নিউমাৰলজিয়ে কৰিছিলো, উম, যে মোবাইল নাম্বাৰৰ কিমান মানে ইফেক্ট থাকে বা ইম্পেক্ট কৰে, সেইখিনি মই তেতিয়াই গম পাইছো। তেতিয়াৰ পৰাই মোৰ ট্ৰাষ্টটো বাঢ়িছিলে বাৰু। আৰু মোবাইল নাম্বাৰে যে মানে আপোনাৰ জেলতো পঠাব পাৰে, মই সেই তেতিয়াই পাইছিলো লাইভ। মানে এজন yes, ক্লাছৰ আমাৰ লগৰে যিজন শিকিছিলে, তেওঁ কৈছে যে তেওঁক কৈছিলে যে এইখিনি প্ৰব্লেম নাম্বাৰ থাকিলে তাৰমানে আপোনাৰ জেল যাত্ৰাৰ চান্স আছে। তেওঁ তেতিয়া কৈছে মই আজি এসপ্তাহমানৰ আগত বেল লৈ ওলাই আহিছো জেলৰ পৰা। তেওঁ সেইখিনি কম্বিনেশ্যন আছিলে তাৰমানে। তেনেকুৱা। গতিকে সেই বস্তুৰ পৰা মানে মোবাইল নিউমাৰলজিৰ ওপৰতটো ফাৰ্ষ্ট বহুত বিলিভ আহি গ'ল। তাৰপিছত বাকী খিনি আগুৱাই গৈ আছো বাৰু। গতিকে সেইখিনিতো থাকেই বাৰু। আৰু আজিকালি চাব মানে নিউমাৰলজিত বেছিকে মানুহে ফকাচ কৰা হৈছে, চৰি এষ্ট্ৰলজি হিচাপত চাব গ'লে। এষ্ট্ৰলজিত মানে কি হয় এষ্ট্ৰলজিৰ লগত বহুত কানেকশ্যন কৰি পেলাই দেখালে আৰু বেটাৰ হয় ন? কি ক'লে? হয় হয় মানে এষ্ট্ৰলজিৰ লগত যদি অলপ কানেক্ট কৰি দিয়া হয়, নিউমাৰলজি নাম্বাৰৰ যিটো কৰিব কানেকশ্যন পাৰে আছে, অ হয়, সেইটো যদি কানেক্ট দেখাই দিয়া হয় কৰি বিলিফ দিব হয়, চিষ্টেমটো আৰু বাঢ়ি যায় মানে মানুহ। বাঢ়ি যায় হয়। নিউমাৰলজিৰ লগত নিউমাৰো বাস্তু বুলি এটা কৰ্ছে থাকে, আৰু মানে নিউমাৰলজিৰ মই লগততো বাস্তুৰ এষ্ট্ৰলজি কানেক্ট থাকে। কোৰ্চটো হয়, এষ্ট্ৰলজি কোৰ্চটোও কৰিলো, কিন্তু সেইটোতো এতিয়া কমপ্লিট কোৰ্চ বুলি ক'ব নোৱাৰি, মানে যিমান শিকিলো। কমপ্লিট নোৱাৰি, মানে বহুত সেইটো হয় এটা ডিপ হয় আৰু 10 years মান প্ৰেক্টিচৰ পিছত লাহে লাহে সেইটো গ্ৰ' হ'বগে আৰু। গ্ৰহ হ'ব। কিন্তু মানে মই এইটো এষ্ট্ৰলজিটো গম বহুত পাইছো যে ডিপ হয়, বহুত টাফ হয়। বহুত টাফ হয়। সেইটো মানে উম, নিউমাৰলজিৰ লগত বহুত খিনিয়ে কানেকশ্যন, মানে নাম্বাৰৰে গোটেই ইছ্যু হয় মানে। হয় থেংক হয় ইউ। আছে বহুত খিনি নিউমাৰলজিটো বেছিভাগ অংকৰে হয়। হয় হয় অংকৰ অংকৰে হয়, হয়। অংক অংকৰে হয়, অংক 1ৰ পৰা শাস্ত্ৰ 9ৰ ময়ো ভিতৰতে গোটেইখিনি মই হয়, অংক শাস্ত্ৰ হয়। উম, 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 আৰু মই নিউমাৰলজিটো গোটেইবিলাক কৰিছো, নাম্বাৰ বাছও কৰিছো। হয় উম, হয়। উম। আৰু বহুত কিমান ধুনীয়া বছৰ মিলে, হ'ল কিন্তু বহুত আপোনাৰ? ভাল। মিলে মই মিলে মিলে প্ৰফেচনেলি ৰেমেডি। কৰা 3 বছৰ, 4 বছৰ হৈছে আৰু প্ৰফেচনেলি ষ্টাৰ্ট কৰা। উম, হয়, আপুনি তাকে। কৰি আছে, প্ৰেক্টিচ কৰি আছে নেকি নিউমাৰলজি? নিউমাৰলজি ঢেৰ মোৰ হিচাপ নাই বুলি কৈছো আৰু। বাছটো হয় হয় নিউমাৰলজি এতিয়া ডাউজিং
ক্লাছ এটা কৰিছো মানে হেৰি মুম্বাই হয় হয় মুম্বাই হয় টিচাৰ এজন এতিয়া বাস্তুটো এই নতুন এটা মই ডাউজিঙৰ কৰ্চ কৰিছো আজি 7 দিন হয় হৈছে আৰু 2 দিন আছে 2 দিন কৰিলে মোৰ শেষ হ'ব সেইটো ডাউজিঙৰটো বহুত হয় হয় ফাষ্ট একেবাৰে 1 মিনিটত ৰিজাল্ট দি দিয়ে মানে হিলিং কৰি 1 মিনিটত আহি যায় বেমাৰ ডাউজিং ভাল কৰি পেণ্ডুলামৰ দিয়ে বহুত ভাল ৰিজাল্ট থাকে কানেকচনটো নিজৰ লগত খালি হ'ব বহুত লাগে ভাল ৰিজাল্ট হয় চবতকে ভাল ডাউজিংটো হয় হয় এতিয়া গম পালো হয় মানে তাৰমানে যাৰ লগত যিটো যিমানেই কানেক্ট হওক হয় হেৰি আৰু উম 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 এ অ'কে চবৰ এতিয়া লগত কুণ্ডলিনী চবখিনি বস্তু হওক মানে যিয়ে হওক কানেক্টটো নাথাকে হয় উম ধন্যবাদ এতিয়া এইখিনিতে আমি হয় অলৰেডি আমাৰ দুয়োগৰাকী মেমে খুব সুন্দৰভাৱে প্ৰশ্ন উত্তৰ কৰি আছে ধন্যবাদ দুয়োগৰাকীলৈ ইয়াৰ বাদেও আমি হয়তো বহুতো ইয়াত আছে নিউমাৰলজি বাস্তু এইখিনিৰ বিষয়ে হয়তো আমি নাজানো বা সেইখিনিৰ বিষয়ে আমি বহুতো আছে এনেকুৱা দুই এজনক শুনিছে যদিও বহুতে নুশুনিবও পাৰে বা সেইখিনি আমি যিহেতু ব্যৱসায় তো ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ পৰা আমি কিবা যদি বিচাৰো তেতিয়াহ'লে বৰ্তমান আমাৰ ইয়াত যিসকল আছে কোনোবা যদি কিবা সুধো বুলি বিচাৰিছে সুধিব পাৰে লাইভ তেখেতে দুই এটা চমুকে কিবা হয়তো সলিউশন দিব পাৰে কাৰোবাৰ তেনেকুৱা কিবা সুধিব লগা আছে নেকি আছে স্যার অ'কে মেম হয় আপোনাৰ ইন্ট্ৰডাকশ্যনটো চমুকে দিয়ক বাহিৰত আছো তাৰমানে হয় হেল্ল' স্যাৰ মই বাহিৰত আছো এই মাত্ৰ মই আহি পালো স্যাৰ মই কথাটো সুধিব বিচাৰিছো তাৰমানে মোৰ যিটো ইণ্ডাষ্ট্ৰি আছে সেইটো ইণ্ডাষ্ট্ৰিৰ ৱেষ্ট আৰু কি হব ৱেষ্ট আৰু নৰ্থৰ মাজত পৰিছে তাতে তলত সেপ্টিক টেংকটো পৰিছে সেইকাৰণে বৰ অসুবিধা হৈ আছে স্যাৰ মোৰ হয় কি হয় কৰা যায় এইটো কোনটো একজেক্টলি কোনটো ডাইৰেকশ্যনত আছে বুলি ক'লে মোৰ তাৰমানে ইণ্ডাষ্ট্ৰিটো আছে মোৰ ঘৰৰ মই ওপৰত থাকো ওপৰৰ ফ্ল'ৰত মই থাকো ঘৰৰ গ্ৰাউণ্ড ফ্ল'ৰত মোৰ ইণ্ডাষ্ট্ৰি হয় তো গ্ৰাউণ্ড ফ্ল'ৰৰ কি হয় দুটা পাৰ্ট আছে এটা হল আৰু কিচেনটো মোৰ তলত আৰু ইণ্ডাষ্ট্ৰিটো মোৰ তলত হয় এইটো হয় মই সেপ্টিক টেংকটো চেঞ্জ কৰিব লাগিব আৰু এটা ইণ্টাৰেষ্টিং ঘটনা তাৰমানে মোৰ যিটো বিল্ডিং হয় মই সেই বায়ুখনত ৰাখিছিলো মই বস্তুটো কিন্তু দুটা পাৰ্ট হৈ গ'ল মাজতে ব্ৰেক হৈ গ'ল ঘৰ বনাওঁতে দেৰি হ'ল তো পিছৰ চাইডত দেৰিকে হোৱাৰ কাৰণে ইঞ্জিনিয়াৰে ক'লে আপুনি এটা ব্ৰেক দি দিয়ক সেইকাৰণে কি হ'ল এইটো অগ্নিস্থানত মোৰ এটা লেট্ৰিন পৰি গ'ল বাথৰুম পৰি গ'ল হয় মেজৰ প্ৰব্লেম ইছ্যু হৈ আছে মেজৰ ইছ্যু পেমেন্ট বিলাক আহিছে হয় নাহে মানে ব্লক কৰি পেমেন্ট দিয়ে মানে বিলাক মোৰ ব্লকেজ নাহি আনি আছে দিয়ে ছাৰ হয় তাকে হয় মানে হয় ফাৰ্ষ্ট হয় কথা হ'ল মানে নৰ্থ ইষ্ট আৰু চাউথ ৱেষ্ট এই দুটা ডাইৰেকশ্যন বহুত ইম্পৰ্টেণ্ট মানে বাকী যিমানবোৰ ডাইৰেকশ্যন আছে হয় হয় তাকে এইটো মানে নৰ্থ ইষ্ট আৰু চাউথ ইষ্ট ৱেষ্টত আৰু যদি চাউথৰ টয়লেট পৰি মাজত যায় এইটো হয় এই দুটা ডাইৰেকশ্যনত পৰি গ'লে নৰ্থ ইষ্টত তাৰমানে নহয় নৰ্থ ইষ্টত মোৰ ৰেমিডিয়ে বহুত আছে বহুত খিনি প্ৰব্লেম কৰে মানে এই দুটা ডাইৰেকশ্যন পৰিলে ৰেমিডিও বহুত বেছি এটা কাম নকৰে বাকীবোৰ ডাইৰেকশ্যনত ৰেমিডি থাকে চব প্ৰব্লেম চল্ভ কৰিব পাৰি ৰেমিডি কৰি কিন্তু নৰ্থ ইষ্ট আৰু চাউথ ৱেষ্ট এই দুটা ডাইৰেকশ্যনত বহুত ইম্পৰ্টেণ্ট তাৰমানে এইটোত মেইনলি টয়লেটটোতো একেবাৰে আহিব নালাগে আৰু অলপ মানে ইম্পেক্টটো কমাব পাৰ কাৰণে কেতিয়াবা ৰেমিডি কৰিব পাৰে আপুনি তাতে এটুকু ফিটকিৰি ৰাখি দিব টয়লেটটোত উম ফিটকিৰি টুকুৰা এটা লগতে তাৰমানে আৰু চাউথ অগ্নিস্থান হৈছে ছাৰ অগ্নিস্থান হৈছে বুজিছো বুজিছো হয় অগ্নিস্থানটোতো টয়লেট পৰিছে ক'লে নেকি হয় 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 গম অগ্নিস্থানত পাইছো টয়লেট পৰিছে আপুনি একজেক্টলি তথাপিতো আপুনি হেৰি কৰি চাব বাস্তু চক্ৰটো পুট কৰি চাব একদম চেণ্টাৰ পৰা আমি কেতিয়াবা কি হয় কিছুমান ডাইৰেকশ্যন মানে আমি আইডিয়া কৰি পেলাই লোৱা যায় তাতে দুটা দুটা ডাইৰেকশ্যন সোমাই যায় এতিয়া আপোনাৰ চাউথ ৱেষ্ট কৈছে অকনমান যদি চাইড হৈ যায় চাউথ চাউথ ৱেষ্ট আহি যাব পাৰে গতিকে আপুনি বাস্তু চক্ৰটো নহলে প্লে ষ্টৰত আপুনি ডাউনলোড কৰি ল'ব পাৰে বাস্তু চক্ৰ প্লে মই তাতে ডাউনলোড কৰি কৰি আপুনি পেলাই হয় লেমিনেশ্যন কৰি লৈছো হয় অ আৰু মোৰ ফোন তাকে নম্বৰটো আপুনি ছাৰ বাস্তু 7 কি কৰা যায় ক'লে ছাৰ আপোনাক মাতিব লাগিব নেকি ছাৰ দেখাৰ কাৰণে নাই একচুৱেলি মইতো আপোনাৰ ঘৰ ক'ত হয়
গোৱালপাৰা ছাৰ আহিলে উপকাৰ হ'ব ছাৰ গোৱালপাৰা গোৱালপাৰালৈকে বাৰু মই আছে মোৰ সেইফালেও আছিলে মোৰ লগৰে ক'ব পাৰিম। আপুনি বৰ্তমানৰ কাৰণে বাস্তু চক্ৰ নহয়, চৰি, আপুনি বাস্তু কম্পাছ ক'ব বিচাৰিছিলো মই। বাস্তু কম্পাছটো ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা, কৰি একদম ঘৰটোৰ আপোনাৰ যিটো চেণ্টাৰ পইণ্ট পৰে তাৰ পৰা বাস্তু সদায় চেক কৰিব। ৰুমে ৰুমে চালে সম্পূৰ্ণ বেলেগ হৈ যাব। গতিকে আপোনাৰ হয় যিটো হয় একদম ছাৰ গোটেই ঘৰটোৰ আপুনি চেণ্টাৰটো উলিয়াই ল'ব। চেণ্টাৰটো উলিয়াই তাতে বাস্তু উম। কম্পাছটো ৰাখি ল'ব মোবাইলত, আপুনি ডাউনলোড কৰি বাস্তু কম্পাছটো বহাই দিয়াৰ পিছত কমপ্লিট ডাইৰেকশ্যন কেইটা কাৰেক্ট হিচাপত ওলাই যাব আপোনাৰ। আৰু তাৰ পিছত চেক কৰি পেলাই আপুনি স্ক্ৰীনশ্বট এটা মাৰি পেলাই মোক লাগিলে পঠাই দিব, মই অকণমান তেতিয়া গাইড কৰি দিব পাৰিম। একজেক্টলি চাবলৈতো একচুৱেলি ভিজিট কৰিব লগা হয়, তথাপি সেই আইডিয়াটো কম পোৱা যাব ঠিকে আছে নে নাই। কিন্তু তাৰমানে ছাৰ ডাইৰেক্ট মই যদি আপুনি বহুত নৰ্থ ইষ্ট চাউথ ৱেষ্ট পৰে তেতিয়াহ'লে ভাঙাৰ বাদে বিশেষ ইমান হেৰি নাথাকে আৰু। উম, কাৰণ বাস্তু চক্ৰৰ যিটো ভৰিকেইটাই থাকে আপোনাৰ চাউথ ৱেষ্টৰ ফালে, বা এইফালে আপোনাৰ নৰ্থ ইষ্টৰ ফালে বাস্তু পুৰুষৰ মূৰটো থাকে। গতিকে এই দুটা ডাইৰেকশ্যন সদায় ক্লিন থাকিব লাগে। তাতে অকণমান যদি লেতেৰা বা তেনেকুৱা ধৰণৰ থাকে, গোটেই প্ৰব্লেম বহুতখিনি আহি যায় তাৰমানে। মই সুবিধা বহুত পাওঁ ছাৰ, কিন্তু হয় মই হয় সুবিধাখিনি মানে শেষ কৰিব নোৱাৰো তাৰমানে বস্তুটো এনেকুৱা হৈছে। তাকে। আৰু প্ৰফেচন হিচাপত আৰু এটা কথা, কেতিয়াবা প্ৰফেচন বিলাক কাৰোবাৰ লগত নিমিলে। তাৰমানে হয়তো কোনোবাই কাপোৰৰ ইণ্ডাষ্ট্ৰি এটা চলাই আছে, ভালকে গ্ৰ' হোৱা নাই। নিউমাৰলজি হিচাপত একচুৱেলি সেইকাৰণে চবে প্ৰফেচনটো চেক কৰে আজিকালি, বহুত ইম্পৰ্টেণ্ট। মানে আপোনাৰ লগত সেই প্ৰফেচনটো মিলি আছে নে নাই। এতিয়া আপোনাৰ যদি লগত সেই প্ৰফেচনটো নহয়, তেতিয়াহ'লে সেই লাইনটোত গৈ থাকিলেও আপোনাৰ বহুত বেছি মানে আগুৱাব নোৱাৰে। যেনেকে চাপ'জ কোনোবাই মেডিকেল লাইনত ঘৰৰ প্ৰেছাৰতে হওক বা যিকোনো কাৰণত মেডিকেলত গুচি গ'ল, যোৱাৰ পিছত আহ ঘূৰি অহাৰ পিছত সেই তেনেকে তেওঁলোকে গোটেই লাইফটোত মানে এজ এ ভাল ডক্তৰ হিচাপে তেনেকে মানে চাকচেছটো নাপায় চবে। ডক্তৰটো বহুত আহি যায়, ওলাই আহি যায় মেডিকেল কমপ্লিট কৰি, চবেইটো নাপায়। কিয় মানে তেওঁলোকৰ সেই লাইনটো নিমিলে। কেতিয়াবা এনেকুৱা লিব্ৰা হয় ছাৰ মেডিকেল লাইনৰ পৰা গৈ পেলাই আকৌ বেলেগ লাইনত গুচি যায়গে, মেডিকেল কমপ্লিট কৰি আহিও বেলেগ লাইনত গুচি যায়। তেনেকুৱা হয়। যেনেকে ক্ৰিকেটাৰ এজনৰ ধৰি লওক আপোনাৰ যিটো লাইনত গৈ আছে, তাৰ পৰা বেলেগ লাইন এটাক যদি তেওঁলোকক দি দিয়া যায়, গতিকে তেওঁলোকে সেই লাইফৰ যিটো চাকচেছটো ৰাজযোগ লাইনটোতো ক্ৰিয়েট নহলে। গতিকে প্ৰফেচনটো একচুৱেলি চেক কৰাটো বহুত ইম্পৰ্টেণ্ট। লিব্ৰা ছাৰ হয়। লিব্ৰা তুলা ৰাশি এইটোতো হ'ল কুণ্ডলী ৰাশি হৈ যায় অৰ্থটো বাৰু। ৰাশি হৈ অ', যায়, এইটো এষ্ট্ৰলজিকেলি হয়। আৰু নিউমাৰলজি হিচাপত মানে আপোনাৰ যিটো নাম্বাৰ, ডেট অফ বাৰ্থটোৰ ওপৰত আপোনাৰ প্ৰফেচনটো চিলেক্ট কৰিব পাৰে। পাৰ্ট নাম্বাৰ 7 বাকী খিনিতো বাৰু ভিতৰত বহুত খিনি চাব লগা থাকে। 7 হলেতো আপোনাক আমাৰ ৰিচাৰ্চ ৰিলেটেড কামত কৰিব পাৰে, ৰিচাৰ্চ কৰা ধৰণৰ কাম যিবোৰ থাকে। আৰু মই ৰিচাৰ্চ কৰি বহুত বিশেষকে বস্তু অকাল বনাব চাইন্সটো, পাৰো অকাল চাইন্সটো আপোনাৰ এই লাইনটো এষ্ট্ৰলজি নিউমাৰলজি যদি কৰে, খুব ভাল কাম কৰিব পাৰিব আপুনি এইটো লাইনত। কাৰণ নাম্বাৰ 7 কেতু হয়, উইজডমৰ নাম্বাৰ হয়। হয় হয় গতিকে নলেজ ৰিলেটেড বা টিচিং লাইনতো আপুনি কাম কৰিব পাৰে। তেনেকুৱা হয় হয়। মই মাষ্টাৰ ট্ৰেইনাৰ হিচাপে ভাল 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 কাম কৰো মাষ্টাৰ ট্ৰেইনাৰ হিচাপে। হয় হয়। আম, লগ বাই লগ ডিফল্ট পাম ছাৰ কিছুমান বস্তু আপোনাক প্ৰফেচন চিলেক্ট হৈ আহে। ঠিক আছে ঠিক আছে। হয়, কন্টেক্ট কৰিব পাৰিব বাৰু কিবা থাকিলে মোৰ থেংক ইউ লগত। ছাৰ অ'কে, থেংক ইউ মেম। নাম্বাৰটো ফোন নম্বৰটো লৈ ল'ম ছাৰ ছাৰ অ অ নাম্বাৰ ফ'ৰটো থেংক কওকচোন, ইউ নাম্বাৰ ফ'ৰত কি হ'ব পাৰে? অকাল চাইন্সত যাব পাৰে নে? নাম্বাৰ ফ'ৰ। নাম্বাৰ 4ত মানে কি হয়, গোটেই আপোনাৰ মূল্যাংক ভাগ্যাংক আৰু ভিতৰৰ যিবোৰ কম্বিনেশ্যন থাকে, সেইবোৰৰ ওপৰতো বহুতখিনি আহি যায়। মানে ফাৰ্ষ্ট মানে প্ৰিফাৰেন্সটো মোৰ সদায় 4 মূল্যাংক হয়, ভাগ্যাংকৰ ওপৰত দিয়া যায়। ডেট অফ বাৰ্থ মোৰ 4 হয়, আৰু গোটেইখিনি মিলি মোৰ 3 হয়। মানে ভাগ্যাংকটো 3 হয়। হয়, আৰু নাম্বাৰ 7 আছে ডেট অফ নেকি বাৰ্থ আপোনাৰ গ্ৰেডত? নাম্বাৰ 7 নাই। নাম্বাৰ 7 নাই। 8 আছে নেকি? 8 আছে। তেতিয়াহ'লে পাৰিব। মানে 7টো ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়া যায়, নাম্বাৰ 7 হলটো বহুত ভাল কাম কৰে। ছেকেণ্ডলি নাম্বাৰ 8 থাকিলে আপোনাৰ অকাল চাইন্সত যাব পাৰে। হয়। আৰু যেতিয়া যেতিয়া তাৰমানে কি, পাৰ্চনেল ইয়েৰ ভাল আহে, পাৰ্চনেল ইয়েৰটো বহুত কথা আহে। পাৰ্চনেল ইয়েৰ যেতিয়া ভাল চলি থাকে, তেতিয়া আপোনাৰ সেই বছৰটোত আপোনাৰ বেছিকে গ্ৰ' কৰিব। যদি পাৰ্চনেল ইয়েৰ 7 কেতুৰ বছৰ যদি চলে আপোনাৰ, সেই হয় বছৰটো হয় আপোনাৰ ভালকে আগুৱাব পাৰিব। আৰু পাৰ্চনেল ইয়েৰটো কথা কৈছো, মানে নিউমাৰলজি হিচাপত কি হয়,
পাৰ্চনেল ইয়েৰটো আপোনাৰ চেক কৰিব পাৰি, যেনেকে 25টো। বাকী সকলোৰে কাৰণে কৈছো যে বিজনেছ যিহেতু ষ্টাৰ্ট কৰিব কোনোবাই বিচাৰি থাকে, প্ৰতিটো বছৰ কিন্তু যিকোনো বিজনেছৰ কাৰণে নহয়, লষ্ট হোৱাৰ চান্স থাকে। গতিকে পাৰ্চনেল ইয়েৰটো এবাৰ চেক কৰাটো ভাল। চাপ'জ কোনোবাই নতুন কিবা এটা বিজনেছ আৰম্ভ কৰিম বুলি ভাবি আছে, তেওঁৰ যদি পাৰ্চনেল ইয়েৰ 2 পৰি আছে বা পাৰ্চনেল ইয়েৰ 7 চলি আছে, মুন বা আপোনাৰ কেতুৰ বছৰ চলি আছে, বা চেটাৰ্ণ শনিৰ বছৰ চলি আছে, সেই বছৰটো মানে অকমান প্ৰব্লেম কৰে, খুব বেছি এটা গ্ৰোথ নহয় বিজনেছত। যেনেকে কি হয়, যিবিলাক হেৰি থাকে আপোনাৰ পলিটিচিয়ান থাকে, তেওঁলোকৰ মই মেক্সিমামৰে চেক কৰিছো, যেতিয়া ৰিজাল্ট ওলাই পাৰ্চনেলি খুব ভাল চলি থাকে তেওঁলোকৰ, যিকেইজন মানে চাকচেছ হয়। গতিকে এই বস্তুখিনি ইম্পৰ্টেঞ্চ বহুত আছে, মই নিজে আজিকালি প্ৰেক্টিচ কৰি পেলাই গম পাইছো। গতিকে নিউমাৰলজিত মেইনলি প্ৰফেচনটো আৰু পাৰ্চনেল ইয়েৰটো। আৰু যদি একচুৱেলি হেৰি হয় ছাৰ আপোনাৰ মোবাইল নাম্বাৰটো যদি আপোনাৰ নিমিলে, মানে ধৰকচোন মোবাইল নাম্বাৰটোৰ লগত যদি এই মানে মূলাংক আৰু ভাগ্যাংশটো নিমিলে, তেতিয়াও কিবা অসুবিধা হয় নেকি? হয় হয়, মানে যদি ভাগ্যাংকৰ অপজিট নাম্বাৰ, এন্টি নাম্বাৰত যদি আহি আছে মোবাইল নাম্বাৰটো, তেতিয়া অকমান প্ৰব্লেম কৰে। আৰু মাল্টিপুল নাম্বাৰৰো কথা আছে, নাম্বাৰ 7 নাম্বাৰ 4 যদি মাল্টিপুল হৈ থাকে, তেতিয়াও আপোনাৰ প্ৰব্লেম কৰে অকমান। আৰু আৰু এটা কথা সুধো, মানে মোৰ মানে মূলাংক 4 হয়, হাউচ নাম্বাৰো 4 হয়, আৰু যিটো মান্থত জন্মিছো সেইটোও 4 হয়। তো হয়, তিনিটা 4 হৈছে, বহুত চাগে দিগদাৰ দি আছে চাগে, মানে এইটো অকমান কেৰিয়াৰত আপ এণ্ড ডাউন আহি যায়। তাৰমানে কেৰিয়াৰত কেতিয়াবা চাব আপোনাৰ বহুত স্পীডত আপ হৈ আছে, পটকে আকৌ ডাউন মাৰি দিয়ে, স্পীডত হয়। আপ এণ্ড ডাউনটো বেছি হৈ থাকে, এনেকুৱা হয় অলপ। অ, মানে ৰাহুৰ আৰু ৰাহুৰ বস্তুবিলাক ইমান ঠিক নহয় ন? ঠিক বুলি নহয়, একচুৱেলি চব নাম্বাৰে বা চব প্লেনেটছৰ পজিটিভ আৰু নিগেটিভ থাকে। আপোনাৰ কি হয়, এতিয়া ভাল বেয়া বুলি একো নাথাকে। একচুৱেলি আমিতো সকলো ইউনিভাৰ্চৰে পৰাই মানে এনাৰ্জি পাই থাকো, ইউনিভাৰ্চে কেতিয়াও কাকো ভাল বেয়া বুলি নাথাকে। খালি চবৰে মানে নিজৰ নিজৰ সেইটো বেলেগ হৈ যায়। নাম্বাৰ 4 বুলি ক'লে, যিটো ৰাহু বুলি ক'লে মানুহে ভয় খাই যায় বহুতে, কিন্তু ৰাহুটো মই কোনো যেতিয়া মানিছে। জানিছো, অলপ চলপ জানিছো, তেতিয়াৰ পৰা মোবাইলতে চাই কিনে আৰু তেতিয়াৰ পৰা হয়, মই ভয় খাইছো। মানে নাই 4 নাই, হৈ গৈছে বহুতে তো ভয় খুৱাই দিয়ে, একচুৱেলি তেনেকুৱা হয় কথা নাথাকে। ভয় হয়। খাবলগীয়া কাৰণ মানে কি হয়, নাম্বাৰ 4 ৰাহু বুলি ক'লে ভয় আৰু খাই যায়, মোৰ কিন্তু ৰাহু হৈ মোবাইল যায় কি, নাম্বাৰটো ছাৰ, মোবাইল নাম্বাৰটো মোৰ ছাৰ 888ৰে আৰম্ভ হৈছে। তো 8 আৰু 4টো আৰু ডাবল এইট, কম্বিনেশ্যনটো আৰু বেয়া নেকি? মানে নে ডাবল কি এইটেৰে আৰম্ভ তেনেকুৱা? হলেও কি হয়, ফাৰ্ষ্ট ডিজিট কেইটাটো ইম্পৰ্টেঞ্চ মানে কি, ইম্পেক্ট ইমান নাথাকে, কাৰণ আপোনাৰ প্ৰথমৰ ডিজিট কেইটা ফিক্সে থাকে। যেনেকে 7009864, সেই 4টা ডিজিটটো ফিক্স থাকে চবৰে, গতিকে সেইকেইটাৰ ইম্পেক্টটো বহুত বেছি নাথাকে। তাৰমানে পাছৰ কম্বিনেশ্যন খিনি চেক কৰিব কিন্তু লগা মোৰ হয়। লাষ্টৰ ডিজিটটো 4 হয়, লাষ্ট ডিজিটটো 4 হয় মোবাইল নাম্বাৰৰ। মানে 4 হয় মোক হয়, ইমানে লগ দিছে, আৰু কৰবাত গ'লে মোৰ 4 তাৰমানে আপোনাৰ নাম্বাৰটো ৰাহু বেছিকে হয়, আপুনি দেখা যায়। ডিজিটেলি কাম কৰিব পাৰিব, ডিজিটেল মাৰ্কেটিঙত যদি কাম কৰে, ডিজিটেল বহুত ভাল কাম এতিয়াতো কৰিব পাৰিব। ৰাহুৰে দিন হয়, ৰাহুৰে ৰাহু মানে কি টাইম হয়, আৰু। ডিজিটেলি কানেক্টেড, আৰু ডিজিটেল কোনোবা প্লেটফৰ্মৰ কোনোবা লগত জড়িত। পডকাষ্টত পাও, মানে ৰাহুৰ মানে ডিজিটেলি কাম কৰিলে বহুত উন্নতি হ'ব, তেনেকে ক'লে আৰু ভালো লাগে মনটো। হয় হয়, এইটোৱে মই কৈ আছিলো আপোনাক, বহুত ভাল কাম কৰিব পাৰিব ডিজিটেলি। মানে নাম্বাৰ 4টো বহুত ইম্পৰ্টেণ্ট ডিজিটেল হয় প্লেটফৰ্মত কাম কৰিবলৈ। হয় জিতুল নাথৰ আপোনাৰো চাগে নিশ্চয়, মই এবাৰ চালে গম পাম চাগে, নাম্বাৰ 4 গ্ৰীডত থাকিবই, হয় মূল্যাংক বাক্যাংশ হওক বা গ্ৰীডত মুঠতে 4 ইম্পেক্ট এটা থাকিব হয় হয়, ডিজিটেলি এবাৰ আগুৱাবৰ কাৰণে। আপুনি চাই দিছিলে বাৰু। অ অ অ হয় তাকে নাম্বাৰ 4টো বহুত ইম্পৰ্টেণ্ট, 3 আৰু 4 মেইনলি ডিজিটেল প্লেটফৰ্মত কাম কৰিব, মাৰ্কেটিং হয় লাইনত মেইনলি বহুত ইম্পৰ্টেণ্ট। আৰু বিজনেছত যাবলৈ হ'লে, বিজনেছত আপোনাৰ 8 6 আৰু 5 বহুত দৰকাৰ বিজনেছ গ্ৰ' কৰিবলৈ। আৰু এইটো এটা কথা থাকে, বিজনেছত ভাল হ'ব নে জবত আপোনাৰ বেছি ভাল হ'ব, এই বস্তু নিউমাৰলজি থ্ৰুৱেদি চাব পাৰি, কোনটো অ'কে। বেছি আপোনাৰ আগুৱাব পাৰে, বা ষ্টুডেন্ট এজনে কমাৰ্চ চাইন্স কোনটো চিলেক্ট কৰিব লাগে, সেই বস্তুখিনিৰ কাৰণে নিউমাৰলজিত বহুত হয়, কাম দিয়ে। অ'কে, আমাৰ এইখনতে বৰকটকী ছাৰে কিবা এটা সুধিব বিচাৰিছে, ছাৰ সুধিব পাৰে। নহয় ছাৰ, মানে মই হয় সুধিব বিচাৰিছিলো। একচুৱেলি এনেই বাস্তু বা এষ্ট্ৰলজি বুলি ক'লে অকমান আইডিয়া আছে বাৰু, বৰ বিশদ নাজানো।
কিন্তু এই নিউমাৰলজি একচুৱেলি গম নাপাওঁ তাৰমানে মই এতিয়া এখেতে ছাৰে ক'লে যে পাৰ্চনেল ইয়েৰ বা ভাগ্য অংক কিনো হয় হয় অকমান কৈ দিয়া হলে ভাল আছিল। হয় হয় তাৰমানে কি হয় নিউমাৰলজি হৈ গ'ল এটা সংখ্যা তত্ত্ব বুলি কোৱা যায়, যিটো হয় সংখ্যাৰ ওপৰতে গোটেই আপোনাৰ প্ৰেডিকশ্যনটো হয়। যেনেকে হয় আপোনাৰ নাম্বাৰ 1-ৰ পৰা 9লৈকে যিমানকেইটা হয় নাম্বাৰ আছে, হয় প্ৰতিটো নাম্বাৰে এটা এটা প্লেনেটছৰ লগত জড়িত, মানে প্লেনেট ৰিপ্ৰেজেন্ট কৰে। যেনেকে নাম্বাৰ 1 ক'লে ছান, নাম্বাৰ 2 মুন, নাম্বাৰ 3 টো জুপিটাৰ বুজায়, ঠিক তেনেকে হয়। হয় আৰু মূল্যাংক আৰু ভাগ্যাংকটো কি হয় আপোনাৰ মানে চাপোজ গাড়ী এখন চলাবৰ কাৰণে ড্ৰাইভাৰ এজন, কণ্ডাক্টৰ এজন থাকে। হয় কণ্ডাক্টৰজনৰ দুইজনেৰে সমান দায়িত্ব থাকে। ড্ৰাইভাৰজনৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, প্ৰথম বেছিকে দায়িত্ব থাকিব, ছেকেণ্ডলি কণ্ডাক্টৰজনৰ থাকিব। সেই হয় নাম্বাৰ মূল্যাংকটোক আপুনি ড্ৰাইভাৰ হিচাপে ধৰিব পাৰে। মানে আচ্ছা আপোনাৰ গোটেই আচ্ছা লাইফটো চলাই নিবৰ কাৰণে মূল্যাংকৰ যিটো হয়, মূল্যাংক বুলি ক'লে কি হয়, আপোনাৰ যিটো ডেট অফ বাৰ্থৰ ফাৰ্ষ্ট যদি 1 তাৰিখে জন্ম, নাম্বাৰ 1টো হ'ল আপোনাৰ মূল্যাংক মানে। বা 10 তাৰিখ হলেও নাম্বাৰ 1, 28 তাৰিখে যদি জন্ম হয়, হয় 2 + মানে 8 কৰিলে দুইটাৰে প্লাছ চামটো হ'ব প্লাছ লাগিব। কৰিলে, হয় হয়, তাৰমানে সেইটো মোৰ হয় 20 মূল্যাংক। মোৰ এতিয়া 29 হ'ল ছাৰ, তাৰমানে 29 হলে এইটো 11 হ'ব নেকি মোৰ? 11 হ'ব, 11টোক আকৌ 1 ডিজিটত কৰিলে 2 হ'ব, তাৰমানে মানে আমি আপোনাৰ চিংগেল মূল্যাংক নাম্বাৰ 2, চিংগেল ডিজিটলৈ নিব লাগে। ছিংগল অ'কে ডিজিট অ'কে আনিব লাগিব। হয়, অ'কে ছাৰ। এতিয়া আপোনাৰ নাম্বাৰ 2 যিহেতু মানে হয় নাম্বাৰ 2 হ'ল মুন হয়, মানে মূল্যাংক হয় নাম্বাৰ 2 মুন হয় তাৰমানে। আচ্ছা আৰু এইটো ভাল সেই নে বেয়া মুনৰ ছাৰ? হিচাপত আহ ভাল বেয়া বুলি একচুৱেলি ক'লে চবৰে মানে বেলেগ বেলেগ থাকে। ভাল বেয়া বুলি নাথাকে, চবেই ভাল চবেই বেয়া ক'ব গ'লে। উম, এতিয়া নাম্বাৰ 2 বুলি ক'লে ধৰি লওক অকমান মুড চুইং কিছুমান হয়। নিগেটিভ হিচাপত যদি কোৱা যায়, মুড চুইং হয় অকমান, ফ্ৰিকুৱেন্টলি মানে মাইণ্ডটো চেঞ্জ হৈ থাকে, হয় হয় সেইটো হয়, তেনেকুৱা ধৰণৰ হয়। এই মই ফিল কৰো সেইটো হয়। হয় হয়, মানে এতিয়া এই মাইণ্ডটো খুব মনটো ভাল যেনেকে চলি আছে। কমি আহে বাঢ়ি আহে তেনেকুৱা। অ তেখেতে যে জানে যে তেনেকুৱা হয়। এইটো গতিকে মই নিজেও মনটো মূল্যাংক ৰিয়েলাইজ যেনেকে কৰো কমি আহিব কেতিয়াবা। বাঢ়ি আহিব তেনেকুৱা। হয় হয় উম 15 দিনৰ মূৰে মূৰে আপোনাৰ ধৰি লওক মুডটো হেৰি হৈ থাকে ন, ঠিক তেনেকে আপোনাৰো মাইণ্ডটো চেঞ্জ হৈ থাকিব। হয় হয় আৰু ইমোচনেল বেছি থাকে। ভাগ্যাংকটো তেনেকুৱা। ভাগ্যাংকটো তেনেকুৱা হয়, ভাগ্যাংকৰ কেৰেক্টাৰ খিনি জেনেৰেলি 25 মানৰ এজৰ পিছৰ পৰা অকমান বাঢ়ি যাব। ভাগ্যাংকটো কেলকুলেট কৰি পেলাই ওলোৱা যায় হয় তেনেকে। সেইখিনি কেৰেক্টাৰিষ্টিক খিনি তেনেধৰণে আপোনাৰ গোটেই কেৰেক্টাৰবোৰ থাকে। এতিয়া নাম্বাৰ 2 যদি গ্ৰীডত আপোনাৰ এখন গ্ৰীড মানে যিখন আমাৰ কুণ্ডলী বুলি কোৱা যায়, হয় হয় নিউমাৰলজি ভাষাত এখন গ্ৰীড বুলি কোৱা হয়। গ্ৰীড এখন বনোৱা হয় যায়, তাত আপোনাৰ প্লেনেটছ বিলাক বা নাম্বাৰবোৰ কিমান আছে। যে নাম্বাৰ 2টো হয় ধৰি লওক বহুত বেছি যদি এক্টিভ হৈ আছে, তেতিয়াহ'লে হয় ডিপ্ৰেছন, এনজাইটিও আহি যায় তাৰমানে। আচ্ছা আচ্ছা গতিকে সেইবোৰ ইম্পেক্ট কমাবৰ কাৰণে কিছুমান ডনেশ্যন থাকে, সৰু সুৰা ৰেমিডি থাকে, হয় তেনেধৰণৰ থাকে, বা ক্ৰিষ্টেল চাজেষ্ট কৰা যায়, বা কালাৰ ছাৰ থেৰাপি সৰু কিছুমান দিয়া যায়। ছাৰ অকমান কথা এটা সুধো নেকি, আমনি নাপাই যদি? হয় হয় মানে একচুৱেলি কি হয়, মই ক'ত নুসুধো কাক নুসুধো এনেকুৱা লাগি আছে। আজি জিতুল ছাৰে আপোনাক আনি দিলে যেতিয়া হাততে পালো আৰু মানে ক'ত কি হৈছে নাজানো। মোৰ মানে কি হয়, মানে ফিনিচিং নাই তাৰমানে। ইফৰ্ট ঠিকে থাকে, চব কিছু ঠিকে যায়। মানে মই আপোনাক একদম হয় সাধাৰণভাৱে ক'লো, ধুনীয়াকে পেজ এখনত লাইন এটা লিখি গলো, কিবা এটা আৰ্টিকল এটা ধৰক, হয় লাষ্টত চাহকাপ খাব লওঁতে চাহে অলপমান পেপাৰখনত পৰি গ'ল, চব নষ্ট হৈ গ'ল। তাৰমানে এনেকুৱা ধৰণৰ দেখোন চব। হয় হয় সেইটো একচুৱেলি কি হয়, যদি অলপ পিৰিয়ডছৰ ভিতৰত হৈ আছে, মানে এই বছৰটোৰ ভিতৰত হৈ আছে, যদি পাৰ্চনেল ইয়েৰ হিচাপতো ইম্পেক্ট থাকে। নহয় এতিয়াৰ নহয় ছাৰ, হয় এতিয়া নহয়, এটা দীঘলীয়া সময় ছাৰ এইটো। হয় হয় এইটো বস্তু থাকে, আপোনাৰ ভাগ্যাংকটো চেক কৰি চাব লাগিব। কিছুমান থাকে, হয় যেনেকে আপোনাৰ ৰাহুৰ ক্ষেত্ৰত কেতিয়াবা হয়, বা কেতু যদি হয় আপোনাৰ, হয় কেতু যদি ভাগ্যাংকত বা আপোনাৰ বেছিকে এক্টিভ হৈ থাকে, তেতিয়া আপোনাৰ কি হয়, ফিনিচিং নহয় কাম বিলাকত। বা তেনেকে মনৰ ক্ষেত্ৰতো হয় বাৰু, একচুৱেলি মনটো অকমান তেনেকুৱা হয়। খুব আচ্ছা মটিভেট কৰি থাকিব লগা হয় কেতিয়াবা, ডিচিচন আচ্ছা বিলাক ল'বৰ কাৰণে খেলি মেলি মাইণ্ডটো, মানে আপোনাৰ এতিয়া প্ৰথমতে এনাৰ্জিটো বহুত থাকিব কাম এটা কৰিবলৈ। অত্যন্ত পিছত দুবিধা গৈ আহি পেলাই যায় ছাৰ, কিবা এটা মানে হেৰিত সঁচা, এইটো একদম 100% সঁচা। মানে উম এই উম দুই ন দুই দুদুল্যমান টাইপৰ তাৰমানে সেই হয় হয়, বস্তুটো মানে হৈয়ে অকমান আছে তাৰমানে। বেকৰ পৰা যদি ভাল পুচ কৰা মানুহ এজন থাকে, মানে আপুনি বহুত ধুনীয়াকে আগুৱাব পাৰিব। আচ্ছা আচ্ছা তেনেকুৱা হয়। আৰু বাস্তুৰ ইম্পেক্টটো থাকে অলপমান বাৰু তেনেকুৱা ক্ষেত্ৰত। মাজত যদি ব্লকেজটো আহি যায়, আপোনাৰ বেডৰুমৰো কথা আহে। হয় বেডৰুমটো কেনেকুৱা ধৰণৰ পজিচনত আছে, বা ছাৰ আপোনাক কেনেকে উম, লগ পাব পাৰিম? এপইণ্টমেণ্ট ল'ব লাগিব নেকি?
আপুনি মোৰ কন্টেক্ট নাম্বাৰটো জিতুল নাথৰ পৰা লৈ ল'ব পাৰিব, চিয়'ৰ তেওঁৰ পৰা আপুনি চিয়'ৰ কন্টেক্ট কৰিব বাৰু। অনলাইনতে হয় মই মানে কনচাল্ট কৰি দিওঁ। এই অ'কে বাস্তুৰ ক্ষেত্ৰতটো একজেক্টলি চাবলৈ হ'লে ভিজিট কৰিব লগা হয়। ধৰকে যদি আচ্ছা আচ্ছা ক'বলৈ গ'লে বাস্তু ঘৰত গৈ চালে বেছি মানে পাৰফেক্ট হয়। কিন্তু সৰু সুৰাকে মানে আপোনাৰ ৰেমেডি সহ অলপমান হেল্প কৰি দিব পাৰিম। কিন্তু নিউমাৰলজিটো অনলাইন কনচালটেশ্যনে হয়। আপুনি ডেট অফ বাৰ্থ দি পেলাই আপুনি কনচাল্ট কৰি ল'ব পাৰিব মোৰ কন্টেক্ট নাম্বাৰ লৈ পেলাই। হ'ব মই জিতুল ছাৰৰ পৰা লৈ ল'ম ছাৰ আপোনাৰ নাম্বাৰটো। হ'ব হয় মই হয় দি নিশ্চয়। বেছি সময় নলওঁ আৰু অন্যান্য কোনোবাই সুধিব চাগে। মনে আছে হয় ছাৰ। ছাৰ হেল্ল' হেল্ল' হয় 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 হেল্ল' মোৰ মানে তেনেকুৱা সমস্যা। মোৰ নামটো জয়ন্ত দত্ত। হয় এতিয়া দাদাই কোৱা নিচিনাকে মোৰ মানে বহুত প্লেনিং আছে, আৰু মই বহুত প্লেনিঙৰ মতে আজিলৈকে জীৱনত বহুত কাম কৰিছোঁ, যিবিলাক মানে মোৰ নিজৰ কাৰণে, ছ'চাইটিৰ কাৰণে, মানে এনেকুৱা উম, ধৰণৰ। আৰু আজিলৈকে মই ক'তো বিফলো হোৱা নাই, কিন্তু সফল হ'ব পৰা নাই। মানে যেনেকে এটা নিৰ্দিষ্ট কামত মই সফল হ'ব লাগে, সফলতা অৰ্জন কৰিব লাগে, তেনেকে মই কৰিব পৰা নাই। আৰু কামটো মোৰ হাতৰ পৰা এৰ খায়ো যোৱা নাই, মই সেইটো কণ্টিনিউটি ৰাখিছোঁ। ৰাখিলেও মানে সেইটোতে লাগি থাকি সেইটো পৰাই মই ষ্ট্ৰাগল কৰিব পৰা নাই মানে। আকৌ বিকল্প বেলেগ এটা সন্ধান কৰিবলগীয়া হৈছে, বা সেইটো যোগেদি মই কিছু কৰিছোঁ। বা মোৰ অভাৱ অনাটন যদিও মাজতে আহে, আহিলেও সেইখিনি মোৰ নিজে নিজে আকৌ সমাধান হয়। মই সমাধান হৈ তেনেকে যায় হয় বিপদতো বিশেষভাৱে পৰা নাই। কিন্তু হয় মই নিজে এটা নিৰ্দিষ্ট কামত দীৰ্ঘদিনৰ কাৰণে নিজক মানে ধৰি ৰাখিব পৰা নাই। বিভিন্ন কাৰণত, মোৰ নিজৰ কাৰণেও হয় কেতিয়াবা, বা অন্য কিবা কাৰণতো হয়। গতিকে ইয়াত মানে তেনেকুৱা ধৰণৰ কিবা হেৰি আছে নেকি? হয় এইটো একচুৱেলি কি হয়, গোটেই গ্ৰিডখন চালে আপোনাৰ পাৰফেক্টলি গোটেইখিনি ক'ব পৰা যাব। কিন্তু মাৰ্কিউৰি কেতিয়াবা উইক থাকিলে, আপোনাৰ যদি গ্ৰিডত নাম্বাৰ 5টো মিচিং, মানে মাৰ্কিউৰি উইক হৈ থাকে, তেতিয়া অকমান ষ্টেবিলিটিটো নাথাকে লাইফৰ। মানে আপোনাৰ যদি যিকোনো কামতে ষ্টেবল হৈ নাথাকে বস্তুবিলাক, উম, আৰু মানে যিটো ফিক্স হ'ব লাগে, ফিক্সটো নাথাকে। তাৰমানে মাৰ্কিউৰি বহুত দৰকাৰ বেলেঞ্চ কৰিবৰ কাৰণে, লাইফটো বেলেঞ্চ কৰিবৰ কাৰণে। আৰু মাৰ্কিউৰি আমাৰ বহুত ইম্পৰ্টেণ্ট হয়। তেতিয়া ষ্টেবিলিটিটো নাথাকিলে মানে আপোনাৰ যিকোনো বস্তুতে, চাপোজ আপোনাৰ প্ৰপাৰ্টি এটা লৈছে, প্ৰপাৰ্টি আছে, কিন্তু প্ৰপাৰ্টিটো থাকিও আপুনি সেই প্ৰপাৰ্টিটোত থাকিব পৰা নাই, বিভিন্ন কাৰণত বাহিৰত ক'ৰবাত থাকিব লগা হৈছে, প্ৰপাৰ্টি ভাড়া দি থৈ দিছে, সেই বস্তুটো হয় উম, মাৰ্কিউৰি উইক থাকিলে। বা আপুনি বিজনেছ এটা কৰিবলৈ গৈ আছে, তাতে আপোনাৰ যদি আপোনাৰ নাম্বাৰ 8 ভাগ্যাংক বা মূল্যাংক আহে, তেতিয়াও কি হয়, বাধা বহুত আহি যায়। কিন্তু পাৰ্মিনেন্ট হয় বাৰু, যেতিয়া দিব ভালকে দিয়ে শনিয়ে। কিন্তু উম। প্ৰথম অৱস্থাত মানে তেনেধৰণৰ বাধা কিছুমান বহুত আহি থাকিব। গতিকে মই মানে চেটাৰ্ণ এবাৰ মানে এই শনিৰো কিউ ইফেক্ট ইয়ং থাকে। যে হয় হয় হেল্ল', হয় মই হয় এবাৰ কিউ ইয়ঙৰ ওচৰত মানে দেখাইছিলো। হয় তেখেতে মোক মানে হেৰি দিছিলে, যে মানে ৰেডটো মোৰ ফেভৰেট কালাৰ বুলি কৈছিলে। 85 হয় ইয়াৰ্ছ মান মই জীয়াই থাকিম বুলি কৈছিলে। আৰু মোক তেতিয়া হয় কৈছিলে, বহুত দিনৰ আগত 94, 95 মানতেই মই দেখাইছিলো। তেতিয়াই তেওঁ হয় কৈছিলে যে মোৰ প্ৰায় 9 বছৰ মানলৈকে মানে এ বেয়া দশা চলি আছে। জয়ন্ত ছাৰ, আপোনাৰ অকণ ভইচটো ব্ৰেক হৈ আহিছে। গম পাইছো, মানে 9 বছৰ মানলৈকে অকমান তেওঁ হাৰ্ড ৱৰ্ক হ'ব বুলি কৈছে। মানে একচুৱেলি হয়ো, যিটো মই দৰকাৰ। তেতিয়ালৈকে কিন্তু নাই পোৱা। তাৰ পাছৰ পৰা কিন্তু লাহে লাহে মোৰ হয় জীৱনলৈ অকণমান সফলতা খিনি আহিছে। গতিকে আহে মই সেইটো কাৰণে অলপ বিশ্বাসো কৰো এইবিলাক কথা। হয় হয়, মানে এইটো আপোনাৰ শনিৰ দশা থাকিলে ধৰি লওক 8 বছৰ থাকিব, বা মংগলৰ বছৰ দশা থাকিলে 9 বছৰ মান চলি থাকিব। হয় এতিয়া শনিৰ যদি আপোনাৰ দশা বা মহাদশা চলি আছে, সেইখিনি সময়ত আপোনাৰ ষ্ট্ৰাগল বহুত দিব, বাধা বহুত আহিব। কিন্তু সেইখিনি হয় যদি আপুনি সেইখিনি সময়ত যদি ধৈৰ্য ধৰি মানে পাৰ কৰিব পাৰে, হয় এণ্ডিঙলে আপুনি দেখিব, যেতিয়া শেষ হবৰ সময় হ'ব দশাটো, তেতিয়ালে সেই ৰিজাল্ট বিলাক পোৱা আৰম্ভ হৈ যায়। হয় তাৰমানে শনি বুলি ক'লে বহুতে ভয় খাই যায়, কিন্তু একচুৱেলি হয় শনি হ'ল পাৰ্মিনেন্টলি দিব যি দিয়ে। নাম্বাৰ 8 বহুত ইম্পৰ্টেণ্ট। নৰেন্দ্ৰ মোদী নাম্বাৰ 8 হয়। আপোনাৰ চাব, নৰেন্দ্ৰ মোদীয়ে যিকোনো প্ৰেছ মিট দিলে 8টা বজাত দিয়ে মেক্সিমাম। আচ্ছা। মানে তেওঁৰ 8 নাম্বাৰটো তেওঁৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আৰু ডেট অফ বাৰ্থটো 8 হয় তেওঁৰ। গতিকে তেওঁ উম, লাইফত বহুত ষ্ট্ৰাগল কৰিছে এটা সময়ত। উম, কৰি এতিয়া যিটো পাইছে, পাৰ্মিনেন্টলি তেওঁ এতিয়া চাকচেছটো পাইছে। হয় গতিকে চেটাৰ্ণৰ মানে শনিৰ তেনেকুৱা ধৰণৰ হয়। গতিকে সেইবোৰো ইম্পেক্ট থাকে। গোটেইখিনি বস্তু এনালাইচিছ কৰিলে আপোনাক ক'ব পৰা যাব বাৰু। আৰু সেই প্ৰফেচন খিনিৰ কথাটোতো কৈছোৱে, হয় যদি ৰং প্ৰফেচনত গৈ আছে, হয় তেতিয়াহ'লে আপোনাৰ উম, চাকচেছবোৰ অকমান লেট হয়, বা বিচৰা ধৰণে নাপায় কেতিয়াবা।
হয় হয়, আমি এটা কাম কৰিব আহি পাৰো। যাব। খালি পজিটিভ আহ হিচাপত ৰাখিব মাইণ্ডছেটটো, হয় এফাৰ্মেশ্যন দিব, ল অফ এট্ৰেকশ্যন ইউজ কৰিব। ইউটিউবত চাই ল'ব ল অফ এট্ৰেকশ্যন কি হয়। হয় আপোনাৰ ল অফ এট্ৰেকশ্যন হিচাপত মানে কি হয়, আপোনাৰ যি বিচাৰে সেইখিনি আপুনি পাব পাৰে। সেইটো মানে এটা উম প্ৰথম হেৰি হয়। গতিকে হয় কেনেধৰণে পাব পাৰে, পজিটিভ মাইণ্ডছেট সদায় লৈ থাকিব। কাৰণ কি হয়, চব বস্তু ফ্ৰিকুৱেঞ্চিত চলি থাকে ন। আমাৰ এইটো জেড বস্তুতে ফ্ৰিকুৱেঞ্চি এটা থাকে, এনাৰ্জি থাকে। হয় হয় গতিকে ছেম ফ্ৰিকুৱেঞ্চি সদায় ছেম ফ্ৰিকুৱেঞ্চি এনাৰ্জিক এট্ৰেক্ট কৰে তাৰমানে। এতিয়া যেনেকে আপুনি ৰেডিঅ' এটা চলালে, এটা ৰেডিঅ'ৰ এটা মেগাহাৰ্টজ থাকে ন, 98.5 বা এনেকুৱা ধৰণৰ যিটো হয় মেগাহাৰ্টজ। গতিকে সেই চেনেলটো যদি আপোনাৰ সেই মেগাহাৰ্টছৰ লগত যেতিয়া চেনেলটো আমি পকাই বজাওঁ, তেতিয়া আমি চাউণ্ডটো শুনা পাওঁ, নহ'লে চেৰ চেৰ থাকে। উম তাৰমানে হ'ল কি, সেই ছেম এনাৰ্জিক এট্ৰেক্ট কৰে। এতিয়া আমাৰ মাইণ্ডছেটটো যেতিয়া মানে এনিটাইম নিগেটিভ হৈ থাকে, কিছুমান থাকে ন, মোৰ বেয়া, মোৰ বেমাৰ, মোৰ নহ'বই, উম উম সেই বস্তুখিনিয়ে কি হয়, সেই ছেম এনাৰ্জিটোক মানে ল' এনাৰ্জিটোক এট্ৰেক্ট কৰি থকা যায়। গতিকে হয় সদায় ফ্ৰিকুৱেঞ্চিটো হাই ৰাখিব লাগে। যেনেকে উম আমাৰ ধৰক ডাঙৰ ডাঙৰ বিজনেছমেন বিলাকৰ সদায় ফ্ৰিকুৱেঞ্চি হাই থাকে। এতিয়া উম আম্বানীৰ কথা যদি কোৱা যায়, আম্বানী ইমান প্ৰপাৰ্টি বা ইমান বিজনেছ, তথাপি এতিয়া পানী ব্যৱসায়টো লাগিছে লাষ্ট। হয় মানে তেওঁৰ ফ্ৰিকুৱেঞ্চি ইমানে হাই যে যিমান আছে তাৰ পৰা নেক্সট আকৌ কেনেকৈ কৰিব পাৰি, আগুৱাব পাৰি, তেওঁৰ উম ফ্ৰিকুৱেঞ্চি উম তেনেকুৱাই ধৰণৰ। উম গতিকে তেওঁৰ গ্ৰ'থ উম তেনেকে গ্ৰ'থ হৈ আছে ন তেনেকে। আমাৰ এটা লিমিটত ৰখি যাওঁ কেতিয়াবা, যে মোৰ দ্বাৰা ইমান খিনি, মই ইয়াতকে নোৱাৰিম, বা মই মান্থলি কেনেকে 2 লাখ উম টকা ইনকাম কৰিব পাৰো, বা কেনেকে 1 লাখ পাৰিম, উম পচিবলে নহয়। তাৰমানে আমাৰ উম ব্লকেজটো সেইখিনিতে আছে তাৰমানে। উম আপোনাৰ তেনেকুৱা ধৰণৰ আম্বানী যদি আপোনাৰ হিষ্ট্ৰী চাব, তেওঁৰ সৰুতে আগতে কি হয়, তেওঁৰ ডাঙৰ ডাঙৰ বিজনেছমেন বিলাক, বহুত হাই কোৱালিটি মানুহ বিলাকে কেনেকে খায়, কেনেকে চাহকাপ লৈছে, সেইবোৰ চাবৰ কাৰণে ডাঙৰ যিবিলাক হোটেল থাকে, এইবিলাকত গুচি যায় তেওঁ। তাৰমানে তেওঁৰ সেই এনাৰ্জিটো তেতিয়াৰ পৰাই বঢ়াই আছিলে, তেনেকুৱা ধৰণৰ কথা থাকে। গতিকে ফ্ৰিকুৱেঞ্চিটো সদায় হাই ৰাখিব, পচিবল হয়, আৰু এফাৰ্মেশ্যনবোৰ লিখি থাকিব তেনেকে। বঢ়িয়া, থেংক ইউ ছাৰ। এইখিনিতে মই এটা কথা কৈ থওঁ, আমাৰ অঞ্জু মেমক সুধিব বাৰু। লাষ্ট আমাৰ অঞ্জু মেমৰটোৱে ল'ম, যিহেতু সময়ো হৈ আহিছে আজি, ছাৰৰো অকণমান ব্যস্ততা থাকে। আমি এইখিনিতে এটা কথা জনাই ৰাখোঁ, আমি এনেকুৱা এটা কৰিব পাৰোঁ নেকি, এইটো আপোনালোকৰ যদি পাৰ্মিশ্যন দিয়ে, আমি এখন ফৰ্ম দি দিম। আমাৰ পংকজ ফুকন ছাৰৰ লগত যিসকলে পাৰ্চনেলি কণ্টেক্ট কৰোঁ বুলি ভাবিছে, এইটো এনেকুৱা কিবা প্ৰমোচন কৰিছোঁ বুলি নাভাবিব। এইটো অলৰেডি তেখেতো আমাৰ ছিষ্টেমৰ লগত যিহেতু আমি কানেক্টেড হৈ আছোঁ, গতিকে সেইফালৰ পৰা বেলেগতকৈ হ'লেও অকণমান আপোনালোকৰ ৰিলেক্সেশ্যন পাব। সেইটো মোৰ ফালৰ পৰা, মই তেখেতে নক'লেও মই কৈছোঁ, হয়নে ছাৰ? নিশ্চয় নিশ্চয়, হয়, 100%। গতিকে যিখিনি হেৰি পাৰে, মই ফৰ্ম এখন দি দিম, তাতে আপোনালোকৰ ডিটেইলছ কেইটামান থাকিব, সেইকেইটা দি দিব। সেইখিনি ডাইৰেক্টলি শ্বেয়াৰ হ'ব আমাৰ পংকজ ফুকন ছাৰৰ লগত, ঠিক আছে? তেতিয়া তেখেতে বা নিশ্চয় প্লিজ। আপোনালোকৰ লগত ডাইৰেক্টলি কানেক্টেড কৰি পেলাই আলোচনা কৰিব পাৰিব। কাৰণ আমি এতিয়া গ্ৰুপ ৱাইজত তেখেতক আজি জাষ্ট চিনাকি কৰি দিবৰ কাৰণে আনিলোঁ, আৰু অলৰেডি আমি ডিজিটেলি যে এইখিনি কৰাটো সম্ভৱ হয়, সেইটো জাষ্ট আপোনালোকক এটা আমি দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰ লগতে আমাৰ কেইবাগৰাকীও অলৰেডি ইয়াতে তেখেতৰ নিচিনা ছেইম লাইনত আছে, হয় নহয় বাৰু? গতিকে আমি সেইখিনি কথা পাতিম পিছত, বা আমি বহুতকে এইখিনি বস্তু কিন্তু লাগে। বহুতে হয়তো নিবিচাৰিলেও কিন্তু এইখিনি বস্তু, যিহেতু আমি ব্যৱসায় কৰি আহি আছোঁ, আৰু ব্যৱসায় ক্ষেত্ৰত আজিৰ ডেটত আমাৰ সেইখিনি অলপ পৰিমাণে হ'লেও যদি চাওঁ, বহুতে এইখিনি ব্যৱহাৰ কৰে, আৰু যোনে এইখিনি ফ'ল' কৰি পেলাই বিজনেছ কৰি আছে, তেখেতসকলৰ গ্ৰ' 100% হৈ আছে, হয় নহয়? সঁচা কথা ছাৰ এইটো। গতিকে হয়, বহুত সেইকাৰণে কাৰণে পংকজ ফুকন ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতে অলৰেডি আজি আমাক আধা ঘণ্টা সময় দিম বুলি কৈছিলে, কিন্তু অলৰেডি আধা ঘণ্টাতকৈও আমাৰ বেছি হৈ গৈছে। তথাপিও তেখেত আছে আমাৰ লগত। আৰু শেষত আমি অঞ্জু মেমৰ পৰা তেখেতৰ কিবা কোৱাৰি আছে, অকণমান আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। অঞ্জু মেম। হয় ছাৰ, মোৰ মানে এনেকুৱা এটা সমস্যা হৈ আছে, মানে মোৰ এইটো বিষয় লৈ মোৰ নলেজ নাই একো, ইমান মানে কোনোদিনে একো ট্ৰাইও কৰা নাই মই। কিন্তু মোৰ পইচাক লৈ মানে সমস্যা, মানে পইচা মোৰ এনেকুৱা আহে, ইনকাম আহে, কিন্তু যদি 1 টকা ইনকাম আহে, মোৰ দিনটোত 2 টকা খৰচ হয়। আৰু খৰচটো এনেকুৱা হয় যে অযথা কিছুমান খৰচ হয়। মই জানো যে এইটো বস্তুত মই খৰচ কৰিব নালাগে, বা এইটো মই কিছুমান অযথা খৰচ কৰিছোঁ, কিন্তু মই ৰখাব নোৱাৰো বস্তুটো। এইটো এটা মোৰ হয়, ডাঙৰ সমস্যা হৈ আছে। আৰু কিছুমান মানে পইচা পাতি মোৰ বহুত মানে ফচি আছে। মই পইচাখিনি মানে হেৰি কৰিব পৰা নাই, মানে উলিয়াবও পৰা নাই। ৰিকভাৰী কৰিব পৰা নাই। হয়, হয় হয় হয়, হয়। পইচা ৰিকভাৰীটো কথা হৈ যায় কি, আমাৰ নিউমাৰলজি হিচাপতে কওক, বা আপোনাৰ ল অফ এট্ৰেকশ্যন হিচাপতে হওক, যিজনৰ তাত পইচাটো দিয়া আছে, মানে
যাৰ হাতত ফচি থাকে, একচুৱেলি কি হয়, আমি সেই মানুহজনক গালি পৰা আৰম্ভ কৰি দিওঁ যে এই মানুহজনক বেয়া বা কিবা ধৰণৰ গালি পাৰো। সেইটোৱে কি কৰে, আমাৰ ইম্পেক্ট কৰে। তাৰমানে তেওঁৰ ওপৰত যেতিয়া খং কৰা যায় বা হেৰি হয়, আমাৰ হাৰ্ট চক্ৰটো ব্লকেজ আনি দিয়ে। আৰু ৰুট চক্ৰটো ব্লকেজ থাকে। যেতিয়া আপোনাক পইচা কাৰোবাক দি পেলাই পোৱা নাই, ৰুট চক্ৰও ব্লকেজ থাকে বাৰু। আৰু প্ৰথম কথা হ'ল, সেই মানুহজনৰ মানে আপোনাৰ সদায় ব্লেছিংছ দিব। তেওঁৰ হাতত যে মানি আহিছে, তেওঁ আপোনাক ঘূৰাই দিছে পইচাটো। ৰেমিডিও থাকে বাৰু এক্সট্ৰা কিছুমান। তেনেধৰণৰ ব্লেছিংছ এটা সদায় ৰাখিব। সেই মানুহজনৰ ওচৰত এবাণ্ডেঞ্চ আহাটো সদায় ফিল কৰিব, তেওঁৰ ওচৰত যে মানি ফ্ল' হৈ আছে। তাৰমানে কি হয়, তেতিয়া আমাৰ সেই ফ্ৰিকুৱেঞ্চিটো হাই হৈ যায় মানে। আৰু সেই মানুহজনৰ এডভান্টেজ আহা মানে আমি পইচাটো পাম। কিছুমান বাৰু থাকে যে পইচা মাৰি পেলাই পলাই যোৱা, তেনেধৰণৰ কিছুমান থাকে, সেইখিনি কাৰণে ৰেমেডি কৰিব লগা থাকে। কিন্তু কেতিয়াবা এনেকুৱাও হয় যে আপোনাৰ পৰা পইচাটো ললে কিবা এটা পাৰ্পাছত, বা তেওঁ পাম বুলি ভাবিছিলে লোন এটা, লোনটো চেংচন হোৱা নাই, দিব পৰা নাই, তেওঁ সেইটো হেজিটেট ফিল কৰি আছে, বা তেওঁৰ প্ৰব্লেম হৈ মানে ফেচ কৰি আছে, দিব নোৱাৰি। কিন্তু তেওঁৰ যাতে সেই মানি ফ্ল'টো হৈ থাকে। আপুনি যদি মানি ৰেকি বা তেনেকুৱা শিকে, তাত কিছুমান প্ৰচেছো থাকে বাৰু, তেওঁলোকৰ ওপৰত কিছুমান চিম্বল ড্ৰ কৰিব দিয়া যায়, তো বেলেগ হয়। এইখিনি নাজানিলেও এটলিষ্ট তেওঁৰ কাৰণে আপুনি পজিটিভ মাইণ্ডছেট এটা সদায় ৰাখিব। আৰু এফাৰ্মেশ্যন লিখিব সদায়। 369ৰ এটা মেথড থাকে। 369 মানে আপুনি ৰাতিপুৱা 3বাৰ, দুপৰীয়া 6বাৰ আৰু ৰাতি 9বাৰ এফাৰ্মেশ্যনটো লিখিব যে মই যিখিনি পইচা আছিলে, পইচাখিনি মই ঘূৰাই পালো, হেপিলি মই বহুত হেপী, পইচাখিনি মই ঘূৰাই পাই পেলাই, মানে অলৰেডি পালো বুলি প্ৰেজেন্ট টেন্সত সদায় কৰিব লাগে। পইচাটো আপুনি পালো বুলি সদায় লিখিবলৈ আৰম্ভ কৰক। কণ্টিনিউৱাছ 21 ডেজ মান কণ্টিনিউ কৰি চাব, সেইটো এটা ভাল ৰিজাল্ট পোৱা যায় তেনেকে। আৰু ছেভিংছৰ ক্ষেত্ৰত কি হয়, আমাৰ কেতিয়াবা ৰাহু উইক হৈ থাকিলে গ্ৰীডত, নাম্বাৰ 4টোৱে সদায় ছেভিংছৰ কাম কৰে। আৰু গ্ৰীডত যদি ছেভিংছ মানে নাম্বাৰ 4 উইক হৈ থাকে, বা মানে এবচেণ্ট হৈ থাকে, তেতিয়া আপোনাৰ খৰচাটো বাঢ়ি যায় অকমান, ছেভিংছ নহয় তাৰমানে। আৰু মেনেজমেন্টৰ ক্ষেত্ৰত চেটাৰ্ণে সহায় কৰে। চেটাৰ্ণ শনি যদি উইক থাকে বা এবচেণ্ট থাকে, তেতিয়া মানি মেনেজমেন্টত প্ৰব্লেম আহি যায়। তাৰ কাৰণে ৰেমিডি কিছুমান থাকে কৰিব লগা। ক্ৰিষ্টেল ইউজ কৰিব পৰা হয়, বা তেনেকুৱা মেডিটেশ্যন কিছুমান থাকে। আৰু কি হয়, আৰু এটা কথা কি হয়, মানিৰ ক্ষেত্ৰত মানে আপোনাৰ নিগেটিভ থটছবোৰ নাৰাখিব কেতিয়াও, যে পইচা বহুত খৰচ হ'ল। ক'ৰবাত যদি খৰচো কৰে, আপুনি হেপিলি খৰচ কৰিব সদায়। সেইটো এটা বহুত ইম্পৰ্টেণ্ট। মানে কাৰোবাক যদি দিছেও, দি পেলাই মই আজি গুচি গ'ল, তেওঁক দি দিব লগা হ'ল, তেনেকুৱা ধৰণৰ কেতিয়াও মাইণ্ডত নাৰাখিব। আপুনি হেপিকৈ খৰচ কৰক, আৰু হেপিলি ৰিটাৰ্ণ হয় একচুৱেলি। এইটো মানে একদম পজিটিভ হেৰি হয় বস্তুটো, মই নিজেও প্ৰমাণ পাওঁ, বা যিবিলাকক দিছো গম পায়। সেইটো গতিকে হয়, হেপী কিন্তু হৈ মানে পেলাই খৰচা কেতিয়াবা কৰিব। এনেকুৱা হয়, ধৰক মোৰ হাতত আজি মই পইচা কৰবাত কিস্তিয়ে বা লোনৰ কিস্তি দিব লাগে, ৰাতিপুৱালৈকে মোৰ হাতত মানে 100 টকা এটাও নাই। কিন্তু সন্ধিয়ালৈকে দিবৰ সময়লৈকে মোৰ ক'ৰ পৰা পইচা খিনি মেনেজ হৈ আহে মই নিজেই নাজানো। কোনোবাই যদি হয় বাকী দিবলগীয়া আছিলে দি থৈ যায় বা কিবা হয়, কিন্তু সন্ধিয়ালৈকে সেইখিনি মেনেজ হৈয়ে যায়, যেনেকেই নহওক মেনেজ হৈ যায় তাৰ। হয়, হয় হয় সেইটো মানে পাইছো। আৰু আৰু হয় এটা আছে, মই মানে পাইৰাটৰ এখন প্লেট আনিছিলো, মানে তাত গায়ত্ৰী মন্ত্ৰ লিখা আছে। সেই প্লেটখন মই কোনটো দিশত ৰাখিলে, দোকানখনৰ কোনটো দিশত ৰাখিলে মোৰ মানে ভাল হ'ব, এইটো অলপ মানে জানিব বিচাৰিছো। হয় হয়। এনেইতো নৰ্মেলি নৰ্থ ইষ্টটো হলো অপৰচুনিটিৰ কাৰণে নৰ্থ ইষ্টত ৰাখিব পাৰে। আৰু আপোনাৰ কেচ বক্সটো যদি আছে চাউথত, তেতিয়াহ'লে কেচ বক্সটো ৰাখি থব পাৰে। তাৰমানে আপোনাৰ এনে নৰ্মেলি চাউথতে কেচ বক্সটো থাকিব লাগে। হয় চাউথৰ ফালে, চাউথটো যিটো অগ্নি ডাইৰেকশ্যন হয়, আৰু পইচাটো আপোনাৰ অগ্নি জুইৰ লগত জড়িত হয় ন, মানে সদায় গৰম হৈ থাকিব লাগে। ঠিক হয় তেনেকে মানে আপোনাৰ সদায় কেচ বক্সটো চেক কৰিব। আপোনাৰ যদি পাৰে চাউথৰ ফালে দিবলৈ চেষ্টা কৰিব। আৰু যদি চাউথত কেচ বক্সটো আছে, তেতিয়াহ'লে কেচত হয় ৰাখি থলেও হ'ব আপোনাৰ ঠিক আছে। তেনেকে। আৰু অ'কে। সেইখিনিয়ে কৰিব। বাকী ডিটেইলছত থাকিলে বাৰু মোক কন্টেক্ট কৰিব, মই যিখিনি পাৰো হেল্প কৰিম। বাকী ৰেমেডিবোৰ থাকে আৰু কৰিব লগা, মানি ৰিকভাৰীৰ কাৰণে বা তেনেকুৱা ধৰণৰ। ঠিক আছে। হয়। থেংক ইউ। দুইজনলৈ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এটা টিপছ মই এইখিনিতে দি দিব পাৰো চবৰ কাৰণে, ট্ৰাই হয় কৰিব দিয়ক। পাৰে, এইটো খুব ভাল কাম কৰে। আমাৰ স্বৰ বিজ্ঞান হিচাপত হয় বস্তুটো। আমাৰ দুইটা স্বৰ থাকে, লেফ্ট ৰাইটৰ যিটো, দুইটা চাইডেদি সাধাৰণতে খুব কম সময় সমানে আমাৰ উশাহ নিশাহটো ফ্ল' হৈ থাকে। হয় লেফ্ট নহয় ৰাইট, কোনোবা এটা বেছি অপেন হৈ থাকে। একদম অলপ সময়ৰ কাৰণেহে দিনটোৰ ভিতৰত দুইটা আপোনাৰ অপেন হৈ থাকে। আৰু এইটো কি হয়, আপোনাৰ লেফ্ট চাইডটো সদায় মুন এনাৰ্জি বা ফিমেল এনাৰ্জি বুলি কোৱা যায়। আৰু ৰাইট চাইডটো সদায় ছান আৰু মেল এনাৰ্জি হিচাপত ধৰা যায়। একদম আৰ্লি মৰ্ণিং যেতিয়া আপুনি শোৱাৰ পৰা উঠে,
প্ৰথমতে বিচনাতে নোজটো চেক কৰি চাব যে কোন চাইডেদি আপোনাৰ বেছি অপেন হৈ আছে, লেফ্ট নে ৰাইট। এতিয়া বৰ্তমান আপোনাৰ কোনটো চাইড অপেন হৈ আছে? দুইটাই হৈ আছে দেখোন। দুইটাই চলি আছে। থাকে মানে অলপ সময় কাৰণে থাকে, মানে ভালকে কিন্তু দুইটা এটা মোৰ চেক এটা ৰাইট কৰিলে গম চাইডটো হৈ এটা মোৰ এটা ৰাইট কম চাইডটো হৈ আছে এটা কিন্তু কম হৈ আছে। মোৰ ৰাইট চাইডটো হৈ আছে হয় হয়। এটা অলপমান কম মোৰ আহি লেফ্ট আছে। মোৰ লেফ্টটো লেফ্ট বেছি চাইডটোত অপেন হৈ কমকে আছে। আছে, ৰাইটত মোৰ বেছিকে আছে ছাৰ। আচ্ছা, এইটো অ চবৰে অ হয় নেকি? মই ভাবিছিলো কোনোবা সময়ত মোৰ এইটো প্ৰব্লেম নেকি, বন্ধ হৈ যায়। নহয় নহয়, এইটো আমাৰ এইটো সুষুম্না নাড়ী এক্টিভ হয়, মানে কি হয়, হয় এইটো খুব কম সময়ৰ কাৰণে হয়। আৰু ৰাতিপুৱা চেক কৰিব সেই বস্তুটো, চাই পেলাই যিটো চাইড আপোনাৰ অপেন হৈ থাকে বেছিকে, সেই ভৰিটো ফাৰ্ষ্ট ভৰি মাটিত পেলাব ৰাতিপুৱা। আচ্ছা, ভৰি মানে পেলাই আপোনাৰ তিনিবাৰ ৰেবিট 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 তিনিবাৰ ক'ব। কি ক'ব লাগে? ৰেবিট 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 ৰেবিট। ৰেবিট, গাজৰ। ৰেবিট অ অকে, বঢ়িয়া। ৰেবিট, সেই শব্দটো ৰেবিট 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 তিনিবাৰ কৈ পেলাই সেই ভৰিটো ফাৰ্ষ্ট মাটিত পেলাব, মানে আপোনাৰ যিটো অপেন হৈ থাকে। হুম, লেফ্টটো হুম, যদি হুম। অপেন আছে লেফ্ট ভৰিটো ফাৰ্ষ্ট পেলাব, ৰাইট যদি আছে ৰাইট লেগটো প্ৰথম মাটিত পেলাব। তাৰপিছত গোটেই দিনটোত যিমান জাৰ্ণি কৰে সেই ভৰিটোতে ষ্টাৰ্টিং কৰিব। ঘৰৰ পৰা বাহিৰত অফিচত ওলাইছে, ফাৰ্ষ্ট সেই ভৰিটো আগুৱাই দিব। গাড়ীত যদি বহিছে ফাৰ্ষ্ট সেই ভৰিটোৱে ফাৰ্ষ্ট আপুনি বহিব। যদি কোনোবাই কিটচেনত কাম কৰি আছে, ফাৰ্ষ্ট সেই হাতটো দিয়ে প্ৰথম হেতাখন ঘূৰাব। মানে আচ্ছা, সেই দিনটোৰ কাৰণে সেই চাইডটো বহুত ইম্পৰ্টেন্ট হৈ যায়। আৰু এনেকুৱাও হয় যে লেফ্ট চাইডটো অকমান ইমচনেল হিচাপতো হয়। যদি আপুনি চাব পাৰে যে লেফ্ট চাইডটো অপেন হৈ থাকে, দিনটোত অকনমান ইমচনেলি কেতিয়াবা ইম্বেলেঞ্চো হৈ থাকিব পাৰে। আৰু কাৰোবাৰ ওচৰত যদি আপুনি সন্মুখা সন্মুখি কথাও পাতে, সেই মানুহজনক যদি আপুনি কিবা ক'ব লগা আছে, চেষ্টা কৰিব যাতে লেফ্ট চাইডটো যদি অপেন হৈ থাকে, বা লেফ্ট হাতেৰে সেই সময়ত যদি লেফ্ট হাতেৰে তেওঁক টাচ কৰে, তেওঁ যদি খং উঠি আছে আপোনাৰ ওপৰত, অলপ হলেও কুল হৈ যাব। কিন্তু আপোনাৰ যদি ৰাইট চাইড অপেন হৈ পেলাই তেওঁৰ লগত কথা পাতিছে, কাজিয়াখন দুগুণ বাঢ়ি যাব আপোনাৰ। অকে। তেনেকুৱা হয়। গতিকে মানে কি ক'লে বাকীখিনি ছাৰ, এবাৰ আকৌ কওকচোন ছাৰ প্লিজ। তাৰমানে আমাৰ লেফ্ট আৰু ৰাইট দুইটা চাইড হৈ যায়। লেফ্ট চাইডটো আমাৰ হ'ল ফিমেল এনাৰ্জি বুলি কোৱা যায়, আৰু হয় মুন এনাৰ্জি হিচাপেও ধৰা যায়। আৰু ৰাইটটো হয় হ'ল আপোনাৰ ছান এনাৰ্জি বা মেল এনাৰ্জি হিচাপত হয়। অকে আৰু এই দুটা হিচাপত গোটেই প্ৰেডিকশ্যনে কৰিব পৰা যায় বাৰু, দিনটো আপোনাৰ কেনেকুৱা যাব, লাষ্ট উইক মানে নেক্সট উইকটো আপোনাৰ কেনেকুৱা যাব, সেইবোৰ থাকে। সেইটো স্বৰ বিজ্ঞান অকে হিচাপত হয়। হয় এটলিষ্ট আপুনি এই বস্তুটো কৰিব, বিচনাত ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে বিচনাতে চেক কৰিব যে কোনটো নাক আপোনাৰ বেছি অপেন ন হৈ ছাৰ আছে। সেইখিনি গম পালো, মানে কিন্তু এতিয়া যে ক'লে যে এই কাৰোবাৰ ওপৰত কোনখন হাতেৰে প্ৰথম টাচ কৰিব লাগে, এই কথাটো এবাৰ কওকচোন ছাৰ। তাৰমানে আপোনাৰ সেইখিনি সময়ত যদি পচিবল হয় আপুনি চেক কৰি চাব কোনটো চাইড আপোনাৰ হয় অপেন হৈ আছে। অকে যদি দেখিছে আপোনাৰ লেফ্ট চাইডটো অপেন হৈ আছে, তেতিয়াহ'লে অকে মানে তেওঁৰ লগত কথা পাতিলে, বা হয় যদি পচিবল হয় লেফ্ট হাতেৰে এবাৰ টাচ কৰিব তেওঁক, তেতিয়া মানে অকে তেওঁ আপোনাৰ ওপৰত খংটো অলপ হলেও কমি যাব। যদি আপোনাৰ ৰাইট চাইডটো অপেন হৈ আছে, তেওঁৰ লগত যদি তৰ্ক কৰিছে বা কিবা ডিছকাছ কৰিছে, মানে তেতিয়াহ'লে হয় খংটো আৰু বেছি বাঢ়ি যাব। অকে তাৰমানে ৰাইট চাইডটো থেংক ইউ চান ছাৰ হৈ যায়, জুই এনাৰ্জি থেংক হয়। মুনটো হ'ল নাম্বাৰ কি কয় ফিমেল এনাৰ্জি। গতিকে অকে ছাৰ মুনটো সদায় কুল কৰে অকমান। চান বুলি ক'লে সদায় পুৰা হাই ফ্ৰিকুৱেঞ্চি থাকে ন। এইটো হ'ল কিন্তু মোৰ স্বৰ যদি বিজ্ঞান সেই ৰাইটটো হিচাপত হয়। যদি অপেন হৈ থাকে, মইতো ৰাইট হেণ্ডেৰে টাচ কৰিব লাগিব। আপুনি তথাপি লেফ্ট হেণ্ডেই টাচ কৰিব এবাৰ, বা সেইখিনি সময়ত তেওঁৰ পৰা আঁতৰি আহিব আপুনি অকনমান। অকে 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 মানে যদি মানে ৰাইটটো তেতিয়া মোৰ যদি অপজিট কৰিব ৰাইট লাগে। যদি ৰাইটটো মোৰ মানে ফ্ৰী হৈ আছে, মই মানে হয়, ৰাইটেৰে টাচ কৰিব নালাগে। নালাগে নালাগে, লেফ্টটো দিয়ে অকে টাচ কৰিব অকে তেওঁ। ছাৰ হয়। আৰু এটা বস্তু হয়, ৰাতি আমাৰ কি হয়, শোৱাৰ পিছত খাই বৈ যেতিয়া শোৱা যায়, তেতিয়া আচলতে ৰাইট চাইডটো অপেন হৈ থাকিব লাগে। কাৰণ আমাৰ যিবিলাক খাদ্য বস্তুবোৰ হজম হবৰ কাৰণে সদায় অলপ এনাৰ্জি লাগে ন। সেই বস্তুটোৰ কাৰণে ৰাইট এনাৰ্জিটো মানে ছান এনাৰ্জিটো বহুত দৰকাৰ। হয় তেতিয়া হজম ভাল হয়। গতিকে ৰাতি শোৱাৰ সময়তো লেফ্ট চাইড কৰি পেলাই শুব দিয়ে, বহুত মানে এটা হেৰি থাকে। হয় লেফ্ট চাইড কৰি পেলাই যেতিয়া শোৱা যায়, আমাৰ ৰাইট চাইডটো অপেন হৈ যায় তাৰমানে। হয় হয় এইটো আয়ুৰ্বেদিক হিচাপতে হওক বা কোৱা যায় যে মানে আপোনাৰ ৰাতি শুওঁতে ফাৰ্ষ্ট লেফ্ট চাইড কৰি পেলাই কাটি হৈ শুব লাগে বুলি কয়। তাৰমানে তেতিয়া কি হয়, আমাৰ ৰাইট চাইডৰ যিটো নজটো মানে ছান এনাৰ্জিটো এক্টিভ হৈ যায়। তেতিয়া ৰাতি শোৱাৰ পিছত আমাক হজম হোৱাত সহায় কৰে। আচ্ছা আচ্ছা সেইটোও থাকে। সেইটো মানে বহুত ডাঙৰ হেৰি হয়, মই জাষ্ট এইটো কৈ দিছো। আৰু মেইনলি ৰাতিপুৱা আপুনি ক'ৰবাত যোৱাৰ সময়ত, বিজনেছ প্লেচতে হয় যাওক বা যদি কোনোবাই জবত আছে জবত যায়, শুৱাৰ পৰা উঠি বিচনাতে সেই বস্তু চেক কৰিব।
কোনটো অপেন হৈ আছে, গোটেই দিনটো সেই চাইটটো দিয়ে জাৰ্নিটো ষ্টাৰ্ট কৰিব। অফিচ ৰুমটো যদি গৈছে ফাৰ্ষ্ট সেই ভৰিটো আগুৱাই দিব অফিচ ৰুমত অ'কে সোমাওতে। থেংক ইউ ছাৰ, থেংক ইউ ছাৰ। অ'কে, অ'কে, থেংক ইউ। অলৰেডি 10:27 হৈ গৈছে। তো বহুত বহুত ধন্যবাদ ছাৰ, আজি আমাৰ আহি পেলাই আপুনি একজেক্টলি প্ৰায় 1 আৱাৰে দিছে। আমি বহুখিনি কথা আজি গম হয় পাইছো। হয়, আমি বেনিফিটেড ধন্যবাদ। হৈছোনে বাৰু মোকো বাকীসকল? এইখিনি অপৰচুনিটি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু মই নিজেও ভালেই পাওঁ বাৰু এই লাইনটোত, মানে মই নিজে যিহেতু কাম কৰি আছো বা ভাল ৰিজাল্টটো পাইছো, গতিকে বেলেগক হেল্প কৰাটো মানে মই নিজে খুবেই ভাল পাওঁ, যাতে কিবা এটা ৰিজাল্ট পায়, চবে আগুৱাব পাৰে, সেই বস্তুটোৱে লাগে। আমাৰ আমি যিহেতু আজি আমাৰ গোটেইখিনি কথা পাতিব পৰা নাযায়, সময়ৰ কথা আছে, তেখেতেও ব্যস্ত থাকে। তথাপিও আমি আজি ৰিকুৱেষ্ট কৰাৰ মৰ্মে তেখেতে আমাক এইখিনি এঘণ্টা সময় দিলে, তাৰ কাৰণে ধন্যবাদ। আৰু যিসকলে ভাবিছে, মই আমাৰ ফৰ্ম এখন দি দিম, গ্ৰুপতে সকলোৱে পাব। যিসকলে ভাবে যে মই এইখিনিৰ পৰা আৰু অকণ কিবা তেখেতৰ পৰা পাৰ্চনেলি জানিব বিচাৰোঁ, ধুনীয়াকৈ তেখেতে বুজাই দিব, আপোনালোকে সেইখিনি কথা পাতি ল'ব যিসকলে ভাবিছে। হয়তো বহুত আমাৰ ইয়াত এনেকুৱা আছে, এনেকে সুধিবলৈ বেয়া পাই আছে, কিন্তু পাৰ্চনেলি হয়তো সুধিবলৈ মন গৈ আছে, তেনেকুৱাও থাকিব হয় পাৰে, ছাৰ, হয় নহয়? একজেক্টলি সেইটোৱে কথাটো, মানে পাব্লিকলি চব কথা দিগদাৰী হয় হয়, লাগে। চব কথা ক'ব নোৱাৰি। গতিকে হয়। মই তেখেতৰ ফৰ্মখন দি দিম, কণ্টেক্ট ফৰ্মখন, সেইখনত আপোনালোকে ফিল আপ কৰিব, তেখেতৰ তাত গোটেইখিনি ডিটেইলছ গুচি যাব। আপোনালোকেও তেখেতৰ লগত কণ্টেক্ট কৰিব পাৰিব, বা তেখেতৰ সময় অনুসাৰে আপোনালোককো কণ্টেক্ট কৰিব। যিহেতু চাওক, আমি সকলো ব্যস্ত থাকোঁ, তেখেতো ব্যস্ত থাকে, আমিও ব্যস্ত থাকোঁ, হয় নহয়? তো সময়টো অকণমান মিলাই লৈ পেলাই আপোনালোকে সেইখিনি কাউন্সেলিংখিনি কৰি ল'ব পাৰিব। ঠিক আছে? আৰু ঠিক আছে পুনৰবাৰ দিয়ক। আমাৰ আজিৰ ডিজিটেল প্লেটফৰ্মত, বিশেষকৈ আমাৰ ট্ৰান্সফৰ্মেটিভ ডিজিটেল হাবলৈ আমাৰ ফাৰ্ষ্ট গেষ্ট হিচাপে অহাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আগলৈও এনে দিহা পৰামৰ্শ আমাৰ গ্ৰুপক দি থাকক, যাতে আমি আমাৰ ব্যৱসায়টো বিশেষকৈ কেনেকৈ সঠিক ৰূপত আগবঢ়াই নি খুব সুন্দৰভাৱে আমি যাতে ইনকম কৰিব পাৰোঁ, সেইটো অফলাইনেই হওক অনলাইনেই হওক, তাৰ কোনো কথা নাই। কিন্তু আমি আমাৰ অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত যদি আমি অকণমান টনকিয়াল কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সকলোৰে ভাল হ'ব, হয় নহয়? আমাৰ নিজৰ ঘৰখনৰ কথাটো বাদেই আমাৰ অসমৰ কথাই হওক বা আমাৰ দেশৰ কাৰণেও আমি এটা অন্তত অৰ্থনৈতিকভাৱে কিবা এটা আমি হেল্প কৰিব পাৰিম। গতিকে তাৰে আশাৰে পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি ছাৰৰ ছেশ্যনৰ পৰা হয়তো কিবা নহয় কিবা হ'লেও উপকৃত হৈছে বুলি আমি জানিছোঁ, বা বহুতে ইয়াৰ পৰা বেনিফিটতো হ'ব। পুনৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি ছেশ্যনটোক দীঘলীয়া নকৰোঁ, আমি এইখিনিতে সামৰিম।